নমস্কাৰ শ্ৰদ্ধাৰ বন্ধুসকল nijain.com আলোচনীৰ আজিৰ অনলাইন আলোচনালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ আলোচনাৰ বিষয় অৰ্কিড বিহুৰ লোকাচাৰ আৰু বাণিজ্যিক সম্ভাৱনীয়তা এই আলোচনাৰ বাবে আমি বিশিষ্ট সমল ব্যক্তিসকলক নিমন্ত্ৰণ কৰি আনিছো যিসকলে বিদ্যায়তনিক দিশৰ লগতে ব্যৱহাৰিকভাৱেও অসমৰ অৰ্কিড বা কপৌ ফুল প্ৰজাতিৰ উদ্ভিদসমূহৰ সংৰক্ষণ আৰু প্ৰসাৰতাৰ বাবে কাম কৰি আহিছে আমাৰ মাজত আছে অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যান শস্য বিভাগৰ অধ্যাপক ডক্টৰ মধুমিতা চৌধুৰী তালুকদাৰ তেখেতে সুদীৰ্ঘ কাল ধৰি ফুলৰ ওপৰত বিশেষভাৱে অধ্যয়ন আৰু গৱেষণা কৰি আহিছে আমাৰ মাজত আছে আন এগৰাকী প্ৰাক্তন অধ্যাপক ডক্টৰ প্ৰবীণ কুমাৰ শইকীয়া যি বন্যতীৰ্থ নামৰ এক অৰণ্য গঢ়ি তুলি অসমৰ স্থানীয় প্ৰজাতিৰ অৰ্কিডৰ লগতে লুপ্তপ্ৰায় উদ্ভিদসমূহৰ সংৰক্ষণ কৰি আহিছে তেখেতে কপৌ ফুলৰ সতে সাঙুৰ খাই থকা লোকাচাৰ সংস্কৃতি আৰু বিশেষকৈ আমাৰ বাপতি সাহোন বিহুতিৰ সতে কপৌ ফুলৰ যি এৰাবনোৱাৰা সম্পৰ্ক আছে সেই বিষয়েও আজি আলোকপাত কৰিব অৱশ্যে সদ্যহতে তেখেতে আমাৰ সতে যোগাযোগত আহিব পৰা নাই আমি তেখেতৰ লগত যোগাযোগ স্থাপন কৰিবলৈ চেষ্টা কৰি আছো আৰু আমাৰ মাজত আছে এগৰাকী তৰুণ অথচ কপৌ ফুল প্ৰজাতিৰ উদ্ভিদৰ সংৰক্ষণৰ ক্ষেত্ৰত 25 বছৰৰো অধিক কাল মনোনিৱেশ কৰি অহা বিশিষ্ট অৰ্কিড সংৰক্ষক আৰু গৱেষক ক্ষণজিৎ শইকীয়া তেখেতেও নিজস্ব উদ্যোগতে 700ৰো অধিক প্ৰজাতিৰ কপৌ ফুল নিজৰ বাগিচাত সংৰক্ষণ কৰিছে অৰ্কিডৰ অন্বেষণত তেখেতে অতব্য হাবিৰ মাজলৈ গৈ লোকচক্ষুৰ আঁৰত ৰৈ যোৱা কেইবাবিধো প্ৰজাতিৰ অৰ্কিড আৱিষ্কাৰ কৰি সেইবোৰৰ চিনাক্তকৰণৰ লগতে বৈজ্ঞানিক নামকৰণৰ ক্ষেত্ৰতো উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিছে তেখেতে কেৱল অৰ্কিডৰ ওপৰতেই অৰ্কিডছ অফ আছাম এ পিক্টৰিয়েল গাইড ৱাইল্ড অৰ্কিডছ অফ তিনচুকীয়া ডিষ্ট্ৰিক্টছ অফ আছাম আৰু অৰ্কিডছ অফ ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক এণ্ড বায়'স্ফিয়াৰ ৰিজাৰ্ভৰ দৰে তিনিখনকৈ অমূল্য গ্ৰন্থ ৰচনা কৰিছে অৰ্কিডৰ প্ৰতি এক ধৰণৰ উৎসৰ্গীকৃত মনোভাৱেৰে কাম কৰি অহা বাবে আন্তৰ্জাতিক ক্ষেত্ৰখনতো তেখেতে নিজৰ পৰিচিতি দাঙি ধৰিছে আজি এই তিনিওগৰাকী সমল ব্যক্তিয়ে বিভিন্ন গৱেষণা গ্ৰন্থ জাৰ্নেল আৰু কাকত আলোচনী ইত্যাদিত প্ৰবন্ধ প্ৰকাশ কৰিছে আমি সকলোকে স্বাগতম জনাইছো আমাৰ সতে ডক্টৰ প্ৰবীণ শইকীয়া ছাৰো সংযোজিত হৈছে মই সকলোকে স্বাগতম জনাইছো আৰু মই পুনে ডক্টৰ মধুমিতা চৌধুৰী তালুকদাৰ বাইদেউৰ ওচৰলৈ যাব বিচাৰিছো আমাৰ আলোচনাৰ দুৱাৰ মুকলি কৰিবৰ বাবে বাইদেউৰ বাবে আমাৰ যিটো প্ৰশ্ন আছিল সেই প্ৰশ্নটো হৈছে যে আপুনি এগৰাকী উদ্যান শস্য বিজ্ঞানী হোৱাৰ লগতে বিশেষভাৱে ফুলৰ ওপৰত গৱেষণা কৰি আহিছে অসমত কপৌ ফুল প্ৰজাতিৰ অন্তৰ্গত উদ্ভিদসমূহৰ বৰ্ণাঢ্যতা আৰু বিবিধতাৰ ওপৰত কিছু কথা আপুনি আমাক জনাবনে অসম কৃষি বিশ্ববিদ্যালয়ে অসমৰ স্থানীয় প্ৰজাতিৰ কপৌ ফুলৰ সংৰক্ষণৰ ক্ষেত্ৰত কেনে ধৰণৰ কাম কৰি আহিছে বাইদেউ আপুনি আগবাঢ়ক হয় নমস্কাৰ আপোনাৰ প্ৰশ্নকেইটা শুনি খুব ভাল লাগিছে খুব সুন্দৰ প্ৰশ্ন হৈছে আপোনাৰ গতিকে প্ৰথমতে মই ক'ব খুজিছো যে পৃথিৱীৰ ভিতৰত যিমানখিনি ফুল আছে তাৰ ভিতৰত কপৌ ফুল জাতীয় উদ্ভিদ এক অন্যতম ফুল আৰু এই ফুলৰ আকাৰ প্ৰকাৰ আৰু ৰঙৰ বিভিন্নতাৰ বাবে মানুহৰ মাজত এই ফুল অতি প্ৰিয় আৰু ই এবিধ বহুবৰ্ষী উদ্ভিদ এই ফুলৰ মনোৰম সৌন্দৰ্য আৰু তাৰ উপৰিও ই দীৰ্ঘদিন ধৰি এই ফুলৰ সংৰক্ষণ কৰিব পাৰি বহু দিনলৈ ৰাখিব পাৰি আৰু এই গুণৰ বাবে ইয়াৰ কাট ফ্লাৱাৰ হিচাপে ব্যৱহাৰ কৰে মানে কটা ফুল আৰু এই ফুলে মানে অৰ্কিড ফুলে সৰ্বাধিক আলংকাৰিক মূল্য লাভ কৰিবলৈ সক্ষম হৈছে যেহেতু আমি কাট ফ্লাৱাৰ হিচাপে কিছুমান অৰ্কিড আমি 30ৰ পৰা 35 দিনলৈও সংৰক্ষণ কৰিব পাৰো এতিয়া আমি তথ্যৰ ভিত্তিৰ পৰা আমি চাবলৈ গ'লে আমি ক'ব পাৰো যে এই পৃথিৱীত মানে বিশ্বত 22ৰ পৰা 35,000 প্ৰজাতি আছে আৰু তাৰ ভিতৰত 700ৰ পৰা 800 জেনেৰা যিটো আমি জেনেৰা বুলি কওঁ পোৱা যায় ভাৰতবৰ্ষত আমি 1300 বিধ পাওঁ স্পেচিছ
আৰু তাৰোপৰি ইয়াৰ 1300 বিধৰ ভিতৰত আমাৰ 700 বিধ আমাৰ উত্তৰ পূৰ্বাঞ্চলত পোৱা যায় আৰু অসমত আমি আমাৰ তথ্যৰ পৰা জানিব পাইছো যে 185 পৰা 193 বিধ আমি অৰ্কিড ইয়াতে পাওঁ এতিয়া বৃদ্ধিৰ প্ৰকাৰৰ ওপৰত ভিত্তি কৰি যেনে যিটো আমি কওঁ মানে গ্ৰোথ হ্যাবিট বুলি আমি অৰ্কিডক সাধাৰণতে আমি 4 ভাগত ভগাব পাৰো এবিধ হৈছে এপিফাইটিক অৰ্কিড টেৰিষ্ট্ৰিয়েল অৰ্কিড সেপ্ৰোফাইটিক আৰু লিথোফাইটিক এতিয়া প্ৰথম কথাটো আহিব যে এপিফাইটিক বস্তুটোনো কি মানে অৰ্কিডক আমি এটো কৰিবলৈ কি কৰিম এপিফাইটিক হৈছে আমি জানো যে গছ আমি গুটে আমি অসমত যদি এবাৰ মন কৰো আমাৰ ঘৰৰ পিছফালে সাধাৰণতে বেলেগ বেলেগ গছ তামুল গছ আদি তাৰ মানে কি হয় আমাৰ অৰ্কিড জাতীয় ফুলবিলাক সাধাৰণতে আমি দেখা পাওঁ তাৰ মানে গছ বা গুল্ম জাতীয় গছ ট্ৰি শ্ৰাবছ এইবিলাকত এই অৰ্কিড জাতীয় ফুলবিলাক সাধাৰণতে আমি ফুলা দেখা পাওঁ এতিয়া কথা হল বহুতে হয়তো ভাবিব পাৰে যে আমাৰ এই অৰ্কিড ইমান ওখ গছত কেনেকে লাগি আছে এতিয়া আমাৰ এই যেটো এপিফাইটিক অৰ্কিড বুলি কলো তাতে মানে এটা হ্যাঙ্গিং ৰুট বা এৰিয়েল ৰুট বুলি থাকে তাত ভেলামেন বুলি এটা স্ট্ৰাকচাৰ থাকে আৰু সেই ভেলামেনে মানে কি কৰে ই মানে অকমান মানে ওয়াক্সি সাবস্টেন্স মানে এটা ওয়াক্সি সাবস্টেন্স আঠা জাতীয় এটা সাবস্টেন্স থাকে কাৰণে ই মানে কি হয় গছত ক্লিং কৰি থাকে লাগি থাকিব পৰা ক্ষমতা এটা পাইছে কিন্তু এটা কথা যদিও ই গছত বা শ্ৰাব বিলাকত এটো মানে আমাৰ আমি গ্ৰো কৰিব পাৰো কিন্তু অৰ্কিড জাতীয় গছে সেই গছৰ পৰা কোনো ৰস বা কোনো নিউট্ৰিয়েন্ট গ্ৰহণ নকৰে আৰু এই এপিফাইটিক অৰ্কিডৰ মানে এটা ক্ষমতা আছে কি আমি যেটো কওঁ হালুক সংশ্লেষণ তাৰ মানে আমাৰ ফটোসিনথেসিসৰ দ্বাৰা সিহঁতে নিজে তাৰ খাদ্যবস্তু প্ৰস্তুত কৰিব পাৰে আৰু এটমস্ফিয়াৰত থকা যিখিনি আমাৰ জলবায়ুত যিখিনি খাদ্যবস্তু থাকে সেই খাদ্যবস্তুৰ পৰা সিহঁতে খাদ্যবস্তু গ্ৰহণ কৰে তাৰোপৰি লাইটনিংৰ টাইমত তাৰমানে আমি যে কওঁ বজ্ৰপাতৰ সময়ত বহুতো কেমিকেলছ আমাৰ পৃথিৱীলৈ আহে আৰু সেই কেমিকেলছ সমূহ গ্ৰহণ কৰে দ্বিতীয়টো হৈছে আমাৰ টেৰিষ্ট্ৰিয়েল অৰ্কিড আৰু এই টেৰিষ্ট্ৰিয়েল অৰ্কিড সাধাৰণতে অন্য গছৰ নিচিনাকে সাধাৰণ গছৰ নিচিনাকে এই মানে মাটিতে হয় আৰু তাৰ পৰা আমি বেলেগ গছৰ নিচিনাকে একে ধৰণে আমি গ্ৰো কৰিব পাৰো তাৰোপৰি আৰু এবিধ আছে লিথোফাইটিক এই লিথোফাইটিক অৰ্কিডটো মানে ষ্টোন বা মানে পেবলছ বিলাকত হয় মানে যেটো আমি হিল বুলি কওঁ হিল আদি এটো হয় আৰু সেপ্ৰোফাইটিক অৰ্কিড বুলি আছে যেটো মানে আমাৰ ধৰক ডিকে আৰু মানে পচি যোৱা বস্তুত হয় কিন্তু উদ্যান শস্য ফালৰ পৰা আমি সেপ্ৰোফাইটিক অৰ্কিডটোৰ আমাৰ কোনো মানে বাণিজ্যিক ভিত্তিত তাৰ কোনো মানদণ্ড নাই বা আমি এটো ব্যৱহাৰ নকৰো আমি বাকি তিনিটাহে ব্যৱহাৰ কৰো এতিয়া তাৰোপৰি আমি চাবলৈ গলে এই যেটো আমাৰ এপিফাইটিক অৰ্কিড আকৌ এপিফাইটিক অৰ্কিড বিলাক আকৌ আমি ভগাব পাৰো মনোপডিয়েল বুলি কয় এটা আৰু সিম্পোডিয়েল বুলি কয় মনোপডিয়েলত তাতে কোনো ৰাইজম নাথাকে মাত্ৰ এডালহে তাৰ মানে গাগছ থাকে আৰু এই গাগছডালৰ দৰে এই বাঢ়ি গৈ থাকে মনোপডিয়েল আৰু এই জীৱন কালত একমাত্ৰ কণ্ডডালৰ দ্বাৰাহে বৃদ্ধি হয় এইটো হৈছে আমাৰ কোনটোত পৰে জানেন সেইটো হৈছে আমাৰ যেটো আমি ৰিংকোষ্টাইলিছ ৰেটুসা বুলি কওঁ তাৰ মানে আমাৰ কপৌ ফুল জাতীয় ইয়াতে পৰে ভেন্ডা এটো জাততে পৰে তাৰোপৰি আৰু এবিধ আছে সিম্পোডিয়েল তাত মানে আমাৰ যেটো কণ্ড সেইটো কণ্ডক কুটকণ্ড বুলি কয় সিউডোবাল্ব আৰু ইয়াত ৰাইজম আছে আৰু প্ৰত্যেক বছৰে ই ভালকৈ মানে বৃদ্ধি হয় আৰু এই কুটকণ্ডৰ দ্বাৰাই আমি ইয়াক প্ৰপাগেশন কৰিব পাৰো এতিয়া আমি চাবলৈ গলে আমাৰ অসমত মই অলৰেডি কলো যে 185 পৰা 93 নাম্বাৰছ অফ আমাৰ স্পেচিছ পোৱা যায় এতিয়া আমি উদ্যান শস্যবিদ হিচাপে কপৌ ফুল জাতীয় ফুলৰ বিভিন্ন প্ৰজাতিৰ লগতে তাৰ কমাৰ্চিয়েল ভ্যালু যিবিলাক আছে বাণিজ্যিক মূল্যৰ ওপৰত আমি গুৰুত্ব প্ৰয়োগ কৰো এটা চাবলৈ গলে আমাৰ বিভিন্ন ধৰণৰ কপৌ ফুল জাতীয় আমাৰ অসমত থকাৰ ভিতৰত আমাৰ ৰিংকোষ্টাইলিছ ৰেটুসা যেটো আমাৰ জাতীয় ফুল আৰু সেইটো আমি সকলোৱে জানো মানে গুলপীয়া লাইট পাৰ্পল কালাৰ আৰু তাত ফুট থাকে আৰু এটা ৰিংকোষ্টাইলিছ ৰেটুসা কপৌ ফুল আছে সেইটো কয় ৰিংকোষ্টাইলিছ ৰেটুসা এলবা বগা ৰঙৰ হয়
তাৰোপৰি এৰিডিছ অডৰেটাম যিটো আমাৰ সাধাৰণ মানুহে কয় আমি কওঁ যে সেইটো ভাটৌ ফুল আৰু ভাটৌ ফুল ঠিক তেনেকে এৰিডিছ মাল্টিফ্লৰাম তেনেকুৱা ধৰণে আছে তাৰোপৰি আমি দেখিব এইবিলাক হৈছে মনোপডিয়েল টাইপ অফ অৰ্কিড আকৌ ডেনড্ৰবিয়াম ফ্ৰিম্বিয়েটাম বুলি আছে ই হালধীয়া ৰঙৰ আৰু ইয়াক কিয় প্ৰিম্বিয়েটাম বুলি কয় তাৰমানে তাৰ যিটো লিপ অৰ লেবেনাম আটাইতকৈ ধুনীয়া যিখিনি অংশ সেইখিনি চিৰেটেড কটা হয় সেইকাৰণে ইয়াক মানে প্ৰিম্বিয়েটাম বুলি কয় ঠিক তেনেকে ডেনড্ৰবিয়াম এফাইলামটো বগা আৰু পাৰ্পল কালাৰ ঠিক তেনেকে ডেনড্ৰবিয়াম লিটিউফলিয়াম ই বৰ ধুনীয়া পাৰ্পল কালাৰ আৰু মাজৰখিনি লিপৰ লেবেলামটো চকলেট কালাৰ হয় ঠিক তেনেকে ডেনড্ৰবিয়াম ডেন্সিফ্লৰাম এইটোক মানে আমি কওঁ পাইনেপল অৰ্কিড আৰু পাইনেপল অৰ্কিড কিয় কওঁ ফুলটো দেখাত একদম এটা আনাৰসৰ নিচিনা মাটি কঁঠালৰ নিচিনা ঠিক তেনেকে ডেনড্ৰবিয়াম নবাইল ডেনড্ৰবিয়াম ফাৰ্মাৰী এনেকে বহুত বিধ আৰু চিম্বিডিয়াম এলয়ফলিয়াম চিম্বিডিয়াম পেণ্ডুলাম তেনেকে বহুত বেলেগ ধৰণৰ এপিফাইটিক অৰ্কিড আমাৰ অসমত পোৱা যায় তাৰোপৰি যিটো মই অলৰেডি আগতে কলো যে টেৰিষ্ট্ৰিয়েল অৰ্কিড বুলি যিটো কৈছো সেইটো মানে মাটিত যিটো হয় সেই টেৰিষ্ট্ৰিয়েল অৰ্কিড এটা হৈছে আমাৰ ফায়াছ টেংকাৰবিলি এতিয়া সেইটো ফুলি আছে সেইটো ফেব্ৰুৱাৰীৰ পৰা এই এপ্ৰিল মাহলৈকে ফুলি থাকে আৰু এটা আৰুণ্ডিনা বেম্বুচিফলিয়া বা আৰুণ্ডিনা গ্ৰামিনিফলিয়া সেইটোক আমি বেম্বো অৰ্কিড বুলি কওঁ বাঁহ জাতীয় অৰ্কিড আৰু সেইটো মানে গোটেই বছৰটোৱে ফুলি থাকে তাত মানে সেইটো কাৰণে আমাৰ কাৰণে খুব ভাল আৰু এবিধ আছে স্পেটগ্লটিছ প্লিকাটা আৰু এই স্পেটগ্লটিছ প্লিকাটাৰ দুটা বেলেগ ৰং আছে এটা হৈছে অকমান পাৰ্পল কালাৰ ডিপ পাৰ্পল এটা লাইট পাৰ্পল আৰু এই স্পেটগ্লটিছ প্লিকাটাৰ আমি দেখিবলৈ পাইছো যে এইটো মানে গোটেই বছৰটোৱে ফুলি থাকে কিন্তু আন অৰ্কিড বিলাক আমাৰ কি হয় বছৰেকত এবাৰ ফুলা কাৰণে আমাৰ কি হয় আমি সেই সময়খিনিলৈ ৰৈ থাকিব লাগে প্ৰত্যেকটো বছৰে আৰু সেইখিনি সময়তে আমি ফুলবিধ পাওঁ কিন্তু স্পেটগ্লটিছ প্লিকাটা যিটো মানে গোটেই বছৰে ফুলি থাকে এতিয়া আমি দেখিবলৈ পাইছো যে আমাৰ বাণিজ্যিক ভিত্তিত যিবিলাক মানে ফুলৰ চাহিদা তাত আমি স্পেটগ্লটিছ প্লিকাটাটো ব্যৱহাৰ কৰিব পাৰো এতিয়া আমাৰ বিহু আহি আছে বিহুত আমাৰ সকলোৱে জানে যে আমাৰ বিহুতলিত নাচনীয়ে যেতিয়া বিহু নাচে এতিয়া সকলোৱে এটা হেঁপাহ কৰে যাতে এপাহ সুন্দৰ ধুনীয়া কপৌ ফুল এবিধ যাতে তেওঁ খোপাত মাৰি নাচিব পাৰে আৰু এটা আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ত আমাৰ যিটো অৰ্কিড হাউচ আছে সেই অৰ্কিড হাউচত আমাৰ কপৌ ফুল জাতীয় মানে কপৌ ফুল ৰিংকোষ্টাইলিছ ৰেটুচা আমাৰ প্ৰায় 250তকৈও অধিক আছে আৰু সেই আমি গুৱাহাটীৰ পৰা এটা অৰ্ডাৰ পাইছিলো যে আমাক ঠিক বিহুৰ দুদিন আগতে বা এদিন আগতে তেওঁলোকক এই কপৌ ফুল জাতীয় ফুলটো লাগে আৰু সেইখিনি সময়ত আপোনালোকে শুনিলেও হয়তো আচৰিত হ'ব তেওঁলোকে মানে কৈছিলে যে আমি যদি যোৰহাটৰ পৰা আনো গুৱাহাটীলৈ তেতিয়াহ'লে আমি দামটো মানে আমি ইয়াতে 150কে দিম আৰু তেওঁলোকে কিন্তু গৈ পেলাই গুৱাহাটীত বিক্ৰী কৰিব 300 বা 400 টকাত সেই হিচাপে আমি তেনেকে পঠিয়াবলৈ সক্ষম হৈছিলো আৰু বিহুৰ সময়ত আমি আমাৰ ইউনিভাৰ্চিটি যিখন বিপণী বা আমি য'ত আমি আমাৰ বস্তু মানে বিক্ৰী কেন্দ্ৰত আমি দিছিলো আৰু মানুহে আহি আমাক মানে কটা ফুলটো লৈছিলে তাৰোপৰি কিন্তু লগে তেওঁলোকে মানে গছজোপা বিচাৰিছিলে যে আমি কটা ফুল ল'ম কিন্তু আমাক গছজোপাও দিয়ক কিন্তু আমি সেইখিনি সংৰক্ষণৰ কাৰণে ৰখাৰ কাৰণে আমি কলো এই বছৰ আমি মানে কটা ফুলহে দিম অহা বছৰৰ পৰা আমি মানে কটা ফুলৰ ঠাইত আমি গছৰ সৈতে দিম বুলি আমি ভাবিছো এতিয়া মই 2 নম্বৰ প্ৰশ্নটোলৈ আহো যে অসম কৃষি বিশ্ববিদ্যালয়ে স্থানীয় প্ৰজাতি কপৌ ফুলৰ সংৰক্ষণত কেনে ধৰণৰ ব্যৱস্থা কৰিছে গতিকে এতিয়া মই ক'বলৈ খুজিছো যে আমাৰ অসম কৃষি বিশ্ববিদ্যালয় স্থানীয় কপৌ ফুলৰ সংৰক্ষণ তাৰমানে আমাৰ এই ফুলৰ ওপৰত কাম আৰম্ভ হয় 1980-81 চনতে 80-81 চনত আমি প্ৰায় 7-8 বিধ বেলেগ ধৰণৰ আমি সংগ্ৰহ কৰিছিলো সেই বছৰটোত তাৰ পিছত আমাৰ 25ৰ পৰা 30 বিধ প্ৰজাতি আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ যিটো অৰ্কিড হাউচত আছে আৰু ইয়াৰ ভিতৰত আমাৰ ৰিংকোষ্টাইলিছ ৰেটুচা
যিটো আমি কপৌ ফুল আমাৰ জাতীয় ফুল সেইটো আমাৰ 250টাতকৈ অধিক সংখ্যা ইয়াত পোৱা যায় আৰু এটা কথা আমাৰ যিটো কপৌ ফুল আমি কিছুমান দেখিবলৈ পাইছো যে কিছুমান দীঘল 30 সেন্টিমিটাৰ হয় কিছুমান আমি 45 সেন্টিমিটাৰ দীঘল পাইছো তাৰে আকৌ তলটো জুঙা টাইপৰ হয় পেন্ডুলাস টাইপ আকৌ কিছুমান ছুটি হয় এই দীঘলৰ আকৌ কিছুমান একদম তলটো ব্লান্ট হৈ যায় মানে যেটো আমি পেন্ডুলাস বুলি কলো যে এনেকে উলমি থকা নিচিনা মানে জুঙা নিচিনা হয় কিছুমান জুঙা নহয় ব্লান্ট হয় কিছুমান ছুটি হয় তেনেকে আমি বেলেগ বেলেগ ধৰণৰ আমি কপৌ ফুল আমি সংগ্ৰহ কৰিলো আৰু আমাৰ এতিয়া অসম কৃষি বিশ্ববিদ্যালয়ত আৰু এটা কাম হৈ আছে যে আমাৰ যিকেইটা 6টা জোন আছে আপাৰ ব্ৰহ্মপুত্ৰ ভেলী জোন লোৱাৰ ব্ৰহ্মপুত্ৰ ভেলী জোন হিল জোন বৰাক ভেলী জোন চেন্ট্ৰেল জোন আৰু নৰ্থ বেংক প্লেইন জোন এই গোটেইখিনিৰ পৰা গোটেই অসমৰ প্ৰত্যেকটো জোনৰ পৰা আমি এই কপৌ ফুল আমি সংগ্ৰহ কৰিছো আৰু সেই সংগ্ৰহ কৰি তাৰ ওপৰত আমি গৱেষণা কৰি আছো আৰু সেই গৱেষণাৰ আমি কি কেনেকুৱা ধৰণৰ আমি কাম মানে ফল পাইছো মই ইয়াৰ পিছৰ কোৱেশ্চনটোত আকৌ মই কম অশেষ ধন্যবাদ বাইদেউ আপুনি খুব সুন্দৰভাৱে আলোচনাৰ আৰম্ভণি কৰিছে মই ক্ষণজিৎ গগৈৰ ওচৰলৈ আহিম তেখেতৰো খুব এক্সাইটিং জাৰ্নি আছে আমি তেখেতৰ কথাবিলাক আমি শুনি আছো কিন্তু মই প্ৰথমতে ডক্টৰ প্ৰবীণ শইকীয়া ছাৰৰ ওচৰলৈ আহিব বিচাৰিছো ছাৰ সংযোজিত হওঁতে কিছু সময় দেৰি হ'ল কপৌ ফুল বুলি ক'লে আমি জানো যে আমাৰ কপৌ ফুল আমাৰ জাতীয় উদ্ভিদ আৰু লগতে বিহুৰ লগত আমাৰ অংগাংগী সম্পৰ্ক আছে কপৌ ফুলৰ আমাৰ বাপতি শহুন বিহুতি যেন কপৌ ফুল অবিহনে কোনো অস্তিত্বই নাই বিহু বুলিলেই ঢোল পেঁপা গগনাৰে বিহুৱা আৰু নাচনীৰ সৈতে কপৌ ফুল পাহলৈকে আমাৰ প্ৰথমতেই মনত পৰে বিচাৰি বিচাৰি জানৈ কপৌ ফুল মই আনিছো জানৈ নলওঁ বুলি নকবা দেই এই বুলিয়েই অসমৰ বিহুৱতীক চেনেহ যাচে আমাৰ সাত পুৰুষৰ বিহু নামবোৰতো কপৌ ফুলৰ প্ৰায় উল্লেখ দেখা পোৱা যায় ছাৰ আপোনাক মই সুধিব বিচাৰিছো যে বিহু সম্পৰ্কীয় লোকাচাৰ আৰু কপৌ ফুলৰ অভিন্ন যি সম্পৰ্ক সেই সম্পৰ্কে আপুনি আমাক কিছু কথা ক'বনে লগতে আপোনাৰ সংৰক্ষণৰ যিটো প্ৰচেষ্টা সেই বিষয়ে আমাৰ প্ৰশ্ন আছে আমি তালৈ পিছত আহিম কিন্তু আমাৰ প্ৰথম প্ৰশ্নটো আপোনাৰ বাবে আছিলে যে বিহুৰ সতে আমাৰ বিহুৰ লোকাচাৰৰ সতে কপৌ ফুলৰ যি সম্পৰ্ক সেই বিষয়ে আমাৰ দৰ্শকসকলক বাবে কিছু কথা আপুনি আলোকপাত কৰক আপুনি আগবাঢ়ক ছাৰ ধন্যবাদ বিহুৰ উৎসৱৰ লগত কপৌ ফুলৰ এটা নান্দনিক সম্পৰ্ক আছে যিটো সম্পৰ্ক আচলতে সকলোৰে মনত হৃদয়ত দোলা দি যায় এগৰাকী নাচনীৰ খোপাত কপৌ ফুল নাথাকিলে আধৰুৱা হৈ থাকে বিহুৱা এজনেও যদি নাচনীক এপাহ কপৌ ফুল দিব পাৰে তেওঁ মানে প্ৰেম সাৰ্থক হোৱা বুলি ভাবে গতিকে কপৌ ফুলৰ এইটো এটা মহৎ গুণ আছে আৰু কপৌ ফুল এই যিটো পদ্ধতি কপৌ ফুলৰ যিটো লোকাচাৰ সেইটো ঠিক অসমত কিমান দিনৰ পুৰণা জনা নাযায় কিন্তু তাই চীন দেশত এই কপৌ ফুলৰ প্ৰয়োগ এতিয়াও আছে চীন দেশৰ পৰা আহা তাই সকলোৱে এই প্ৰথাটো তেওঁলোকৰ লগত লৈ আহিছিল বিহু সমগ্ৰ প্ৰথাটো তেওঁলোকে নানিলেও অন্তত এইখিনি বস্তু আনিছিলে এই সমলখিনি আনিছিলে বিশেষকৈ কপৌ ফুলৰ যি প্ৰয়োগ সেই প্ৰয়োগটো তেওঁলোকে আনিছিলে আৰু অসমত এতিয়া বিভিন্ন জাতি গোষ্ঠীৰ মাজতো বা বহল অসমীয়া সমাজখনতো কপৌ ফুলৰ প্ৰয়োগ বিশেষকৈ বিহুত আছেই গতিকে যিটো লোকাচাৰ বুলি কোৱাৰ লগে লগে অকল এই বিহু সম্পৰ্কতহে লোকাচাৰটো আছে কপৌ ফুলৰ সেইটো এটা মন কৰিবলগীয়া কথা কিন্তু অন্য ক্ষেত্ৰতো লোকাচাৰ বুলি ক'বলৈ যাওঁতে সি ঔষধি গুণ আছে তাৰ সুগন্ধটোৱে বহুত অসুখ ভাল কৰে বিশেষকৈ যিসকলে ৰোগী হিষ্ট্ৰিয়া বেমাৰত থকা যিবিলাক মহিলা হিষ্ট্ৰিয়া বেমাৰত থকা তেওঁলোকক এই কপৌ ফুলৰ গুণটো শুঙাই দিলে তেওঁলোকৰ হিষ্ট্ৰিয়া নাইকিয়া হৈ যায় এইটো আগত এইটো প্ৰথা চলি আছিল তেনেকুৱা সেই কপৌ ফুলৰ গুণটো দি দিলে তেওঁলোকৰ হিষ্ট্ৰিয়াটো গুচি যায় সেই অসুখটো নিৰাময় হয় তেনেদৰে কাণৰ ঔষধত কাণৰ কিবা বিকাৰ ঘটিলে তাৰ পাতটো জুইত লেৰেলাই লৈ তাৰ পৰা যিটো ৰস ওলাই সেই ৰসটো কাণত দি দিলে কাণৰ ভাল হয়
এটা লোকাচাৰৰ ভিতৰতে আমাৰ মানে যিটো চিকিৎসা গাঁৱলীয়া চিকিৎসাৰ ভিতৰতে লোকাচাৰ বুলি মই কৈছো সেইটো তাত তেনেদৰে ব্যৱহাৰ হয় আৰু শিপাবিলাকৰ পৰা ছালৰ শিপাবিলাক পিচি পেলাই যিটো তাৰ মণ্ড ওলায় সেইটোৰে ছালৰ অসুখ হলে মানে যিটো চৰ্মৰ ৰোগ নিৰাময় কৰাৰ ব্যৱস্থা আছিলে লোকাচাৰখিনি এনেদৰে আমি বিশ্লেষণ কৰিব পাৰো আৰু বিশেষ গুণটো কথাটো হৈছে কপৌ ফুলৰ যে বিহুত তাৰ এগৰাকী নাচনীৰ সৌন্দৰ্য বৰ্ধনৰ কাৰণে খোপাত এই কপৌ ফুল পিন্ধা হয় সেইটোৱে প্ৰধান লোকাচাৰ বিহুৰ ক্ষেত্ৰত হয় হয় ধন্যবাদ স্যাৰ মই ঘনজিৎ গগৈৰ ওচৰলৈ আহিছো আপুনি সুদীৰ্ঘ কাল ধৰি 1994 চনৰ পৰাই আপোনাৰ বাল্যকালৰ পৰাই ক'বলৈ গ'লে একক প্ৰচেষ্টাৰে স্থানীয় কপৌ ফুলবোৰ সংৰক্ষণ কৰিছে আৰু ইয়াৰ লগে লগে আপুনি তাৰ ওপৰত গৱেষণাও কৰি আছে আপোনাৰ এই দীঘলীয়া যাত্ৰাটোৰ বিষয়ে কিছু কথা আমাক জনালে আমি ভাল পাম এতিয়ালৈকে আপুনি কিমান প্ৰজাতিৰ কপৌ ফুল সংৰক্ষণ কৰিবলৈ সক্ষম হৈছে আৰু অত্ৰব্য হাবিৰ মাজত মানুহৰ চকুৰ আঁৰত ৰৈ যোৱা কপৌ ফুলবিলাকৰো আপুনি সম্ভেদ পাইছে নেকি আৰু সেইবোৰ চিনাক্তকৰণ বৈজ্ঞানিক নামাকৰণ আদি বিভিন্ন দিশত আপোনাৰ কেনেধৰণৰ অভিজ্ঞতা হৈছে সেই বিষয়ে আমাক কিছু কথা জনাওক হয় আপুনি আগবাঢ়ক নমস্কাৰ মোক এটা বৰ মানে জটিল প্ৰশ্নই কৰিলে আচলতে মোৰ কাৰণে এটা জটিল প্ৰশ্ন কাৰণ মই বৰ বহুত সৰু কালৰ পৰাই মই যিহেতু কপৌ ফুলৰ লগত জড়িত হৈ আছিলো কিন্তু পোনপ্ৰথমে মই বাইদেউ মধুমিতা বাইদেৱে কোৱা যিখিনি তথ্য দিলে তাৰ দুটামান মই আপডেট যিটো তথ্য মই সেই তথ্যটো দি ল'ব বিচাৰিছো গোটেই আমাৰ নৰ্থ ইষ্টত এতিয়ালৈকে প্ৰায় 950 স্পেচিছ অৰ্কিড এতিয়ালৈকে 950 স্পেচিছ এতিয়ালৈকে আইডেন্টিফাই কৰা হৈছে আৰু আমাৰ অসমত 398 স্পেচিছ আইডেন্টিফাই কৰা হৈছে আৰু তাৰ উপৰিও মানে এতিয়া বৰ্তমান অৱস্থাত আছে যিখিনি মই নিজৰ চকুৰে 398 স্পেচিছ মই নিজৰ চকুৰে দেখা আৰু এতিয়াও 2-3টা মান স্পেচিছৰ ওপৰত কাম কৰি আছো হয়তো more than 400 স্পেচিছ আমাৰ অসমত হ'ব আৰু তাৰ উপৰিও অতীজতে অসমৰ পৰা ডেছক্ৰাইব কৰা কেইটামান স্পেচিছ আছে প্ৰায় 68 স্পেচিছ যিখিনি ৰিকনফাৰ্মেশ্যনৰ প্ৰয়োজন আছে কাৰণ মোৰ অধ্যয়নৰ কালত মই সেই স্পেচিছখিনি কতো দেখা পোৱা নাছিলো আৰু হয়তো তাৰ কিছুমানৰ মিছ আইডেন্টিফিকেশ্যন হৈছিল আৰু বা হয়তো অতীজতে আমাৰ অসমত পোৱা গৈছিল আৰু বৰ্তমান অৱস্থাত পৰিৱেশিক কাৰণ বা অন্য কিছুমান কাৰণত আমাৰ অসমৰ পৰা নাইকিয়া হৈ গৈছে আৰু তাৰ ভিতৰত এনেকুৱা কিছুমানো স্পেচিছ আছে যিখিনি এক্সোটিক স্পেচিছ মানে বাহিৰৰ স্পেচিছ হয় সেইটোৰ সময়ত হয়তো কিবা ভুলবশতঃ সেইটো আমাৰ যিখন অৰ্কিডৰ লিষ্ট সেই তাত তেনেকুৱা 2-3টা মান স্পেচিছে সেই স্পেচিছ কেইটা এড হৈছে তাৰপিছত মোৰ যিটো জাৰ্ণি এই কপৌ ফুলৰ সৈতে যিটো জাৰ্ণি বা যিটো যাত্ৰা সেই যাত্ৰাৰ বিষয়ে ক'বলৈ গ'লে মই পোনপ্ৰথমে মই 94 পৰাই মই অৰ্কিডৰ অধ্যয়ন বা অৰ্কিডৰ লগত মই জড়িত হৈ পৰিছিলো কিন্তু মই প্ৰথমতে সংৰক্ষণৰ কথাটো মই ইমান চিন্তা কৰা নাছিলো মোৰ ভাল লাগিছিলে সেই ফুলবিলাক মই সংগ্ৰহ কৰি আনি মোৰ ঘৰত মই লগাইছিলো কিন্তু পিছত মই যেতিয়া এই অৰ্কিড বিলাকৰ মানে কপৌ ফুলৰে বিভিন্ন উদ্ভিদৰ লগত তাৰ ফুলৰ যি পাৰ্থক্য দেখিলো বেলেগ বেলেগ উদ্ভিদৰ মানে বেলেগ বেলেগ কপৌ ফুলৰ মাজৰ ফুলৰ যেতিয়া পাৰ্থক্য দেখিলো মোৰ তাৰ প্ৰতি আকৰ্ষণ আৰু বাঢ়ি যোৱাৰ লগে লগে মই সেই কপৌ ফুল জাতীয় উদ্ভিদ বিলাকৰ পিছে মই যাবলৈ ধৰিলো তাৰপিছত মই বহুতো কিতাপ মানে সেইটোৰ সময়ত মই কপৌ ফুলৰ বিষয়ে জানিবৰ কাৰণে মই বিভিন্ন ধৰণৰ কিতাপ পত্ৰ মই বিচাৰিব ধৰিলো কিন্তু মই সেই কিতাপ পত্ৰবিলাক পোৱা নাছিলো আৰু বিশেষকৈ আমাৰ অসমৰ অৰ্কিডৰ কিতাপ সেইটোৰ সময়ত নাছিল বা আৰু যিবিলাক বাহিৰৰ কিতাপ আছিল সেই কিতাপবিলাক মানে খুব দামী হোৱাৰ কাৰণে মোৰ ক্ষেত্ৰত বিশেষকৈ মই কিনিব পৰা সমৰ্থত নাছিলো মই তেতিয়া চিন্তা কৰিছিলো যে মই এখন অৰ্কিডৰ কিতাপ লিখিম আৰু সেই প্ৰচেছতে মই আগবাঢ়ি গলো
উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাই ঘূৰিলো, গোটেই অসমৰ প্ৰায়বিলাক অৰণ্য অঞ্চলে মই ঘূৰিলো। ঘূৰাৰ পিছত 2018 চনৰ প্ৰথম অসমৰ সম্পূৰ্ণ গোটেই অৰ্কিডখিনিক লৈ মই নিজৰ স্বচক্ষুৰে দেখা যিখিনি অৰ্কিড সেইখিনি সন্নিৱিষ্ট কৰি এখন কিতাপ আসাম ষ্টেট বায়'ডাইভাৰ্চিটি বৰ্ডে পাব্লিছ কৰিলে। সেইখন হৈছে ৱাইল্ড অৰ্কিডছ অফ আসাম। তাৰপিছত সেইখন কিতাপকে অলপ নহয় তাত যথেষ্ট আপডেট কৰা হ'ল। সেই কিতাপখনৰ যিখিনি তথ্য আছিলে তাৰপিছত তাত 2-এটা নতুন স্পেচিছ সংযোগ কৰা হ'ল। তাৰপিছত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে এখন কিতাপ পাব্লিছ কৰিলে যে অৰ্কিডছ অফ আসাম এ পিক্টৰিয়েল গাইড। তাৰপিছত তেনেকে অৰ্কিডৰ কাম কৰি যাওঁতে মই এতিয়ালৈকে প্ৰায় 35 স্পেচিছ অসমৰ পৰা নিউ ৰেকৰ্ড কৰিছো। তাৰে কেইটামান স্পেচিছৰ নতুন নামাকৰণো কৰা হৈছে। তাৰপিছত প্ৰায় 6টা স্পেচিছ নিউ ৰেকৰ্ড ফৰ ইণ্ডিয়া কৰা হৈছে। আৰু মই কৰা কেইটামান নামাকৰণ কৰা স্পেচিছ অসমৰ বাহিৰৰো আছে, বিশেষকৈ অৰুণাচলৰ, কাৰণ যিহেতু মই অৰুণাচলতো কিছু কাম কৰিছো আৰু বৰ্তমানো কৰি আছো। মই মোৰ জাৰ্নিটোৰ বিষয়ে ক'বলৈ গ'লে এইখিনিয়ে। আৰু এইখিনি কৰি গৈ থাকোতে মোৰ অৰ্কিডৰ সংখ্যা বাঢ়ি যাবলৈ ধৰিলে। তাৰপিছত মোৰ ইয়াতে সৰুকৈ এটা অৰ্কিড কনজাৰ্ভেশ্যন চেণ্টাৰ এষ্টাব্লিছ কৰিলো। মোৰ ইয়াত প্ৰায় এতিয়ালৈকে 750 স্পেচিছ অফ অৰ্কিড ইয়াত আছে, যিখিনি ইয়াৰে মেক্সিমাম স্পেচিছ আমাৰ নৰ্থ ইষ্ট ইণ্ডিয়াৰ হয় আৰু কিছু স্পেচিছ বাহিৰৰ স্পেচিছো আছে। হয়, মই ইমানেই ক'লো এইখিনি। আৰু এটা আমাৰ হেৰি আছিলে যে আপুনি যেতিয়া যিবিলাক নতুন স্পেচিছ আপুনি পাইছে নেকি, আৰু সেইবিলাকৰ আপুনি নামাকৰণ বিলাক কৰিছে, যিবিলাক বৈজ্ঞানিক নামকৰণ হয় হয়, তেনেকুৱা নতুন স্পেচিছ অকল অসমৰ নহয়, নৰ্থ ইষ্টত এতিয়াও যথেষ্ট অৰ্কিডৰ ওপৰত কাম কৰিবলগীয়া আছে। বিশেষকৈ অৰ্কিডৰ যিখিনি কাম আগতে আমি এতিয়ালৈকে যিখিনি পাইছো সেইখিনি ব্ৰিটিছ পিৰিয়ডতে কৰি যোৱা, আৰু বৰ্তমান ৰিচেণ্ট যথেষ্ট সংখ্যকে টেক্সনমিষ্টে ইয়াৰ ওপৰত কাম কৰি আছে আৰু নতুন নতুন স্পেচিছ ডিস্কভাৰ কৰি আছে। ঠিক তেনেকে ময়ো কেইবাটাও স্পেচিছ অসমৰ পৰা ডেছক্ৰাইব কৰিছো। তেনেকে এটা স্পেচিছ কৰিছিলো, সেইটো এটা চাব স্পেচিছ হয়, ইৰিয়া ফেৰুজিনিয়া ভাৰ আছামিকা বুলি। তাৰপিছত আৰু এটা স্পেচিছ কৰিছিলো আপোনাৰ লুচিয়া ট্ৰাইকোৰেজা ভাৰ ফ্লেভা বুলি। সেইটো আমাৰ নিয়েৰেষ্ট এইবিলাক মোৰ ঘৰৰ ওচৰৰ ফৰেষ্টতে পোৱা যায় সেই স্পেচিছ কেইটা। তাৰপিছত কেইটামান নিউ ৰেকৰ্ড কৰা হৈছিলে, নিউ ৰেকৰ্ড ফৰ ইণ্ডিয়া থ্ৰিস্পাৰ্মাম একুমিনিটিচিমাম। সেইটো আপোনাৰ মই নিউ ৰেকৰ্ড কৰিছিলো জয়পুৰৰ পৰা, যিখন বৰ্তমান দিহিং পাটকাই নেশ্যনেল পাৰ্ক হ'বলৈ গৈ আছে। তাৰপিছত কাৰ্বি আংলঙৰ পৰা কৰিছিলো গৰমপানী ৱাইল্ড লাইফ চেঞ্চুৰীৰ পৰা ফেলনপচিছ মালিপেনচিছ বুলি, যিটো স্পেচিছ অকল চীনৰ মলিপেন চিটিত পোৱা যায় আৰু আমাৰ অসমত পোৱা যায়। তাৰপিছত এটা কৰিছিলো টিনিয়া আংগুষ্টিফলিয়া বুলি, বৰ্তমান তাৰ নামটো সলনি হৈছে, এনিয়া আংগুষ্টিফলিয়া হৈছে। সেই স্পেচিছটো আপোনাৰ কাৰ্বি আংলঙৰ পৰা ৰিপৰ্ট কৰা হৈছিলে, সেইটো নিউ ৰেকৰ্ড ফৰ ইণ্ডিয়া। এনেকে প্ৰায় 35টা মান স্পেচিছ মই নিউ ৰেকৰ্ড কৰিছো। হয়, ধন্যবাদ। আপোনাৰ কাৰণে আমাৰ আৰু প্ৰশ্ন থাকিব। যিহেতু নামকৰণৰ কথা আহিছে, হয়, যিহেতু অৰ্কিডৰ নামকৰণৰ কথা আহিছে, মই ডক্টৰ শইকীয়া ছাৰৰ ওচৰলৈ আহিব বিচাৰিম। তেখেতেও বনতীৰ্থ আপোনাৰ এটা প্ৰকল্প আছে, আপুনি সেই প্ৰকল্পটোৰ বিষয়ে আপুনি আমাক জনাব, আপুনি কেনেকৈ আৰম্ভ কৰিছিল আৰু এই প্ৰকল্পটো আচলতে কি হয়, আপোনাৰ উদ্দেশ্য কি আছিল। লগতে আপুনিও কেইবাবিধো অসমৰ অৰ্কিডৰ স্থানীয়ভাৱে নামকৰণ কৰিছে, খুব সুন্দৰ সুন্দৰ নাম দিছে, আৰু সেই নামবিলাকক আমাৰ মানুহে কেনেদৰে গ্ৰহণ কৰিছে, আপোনাৰ এই দীঘলীয়া অভিজ্ঞতাৰ বিষয়ে আমাক কিছু কথা ক'লে আমি উপকৃত হ'ম। আপুনি আগবাঢ়ক। হয় ছাৰ। বনতীৰ্থ মোৰ এটা সপোন আছিলে সৰুৰে পৰা, যে মই উদ্ভিদ সৰুৰে পৰা ভাল পাইছিলো। মোৰ এইটো আজন্ম উদ্ভিদ প্ৰীতি আছিলে, গতিকে মই সৰুৰে পৰাই গছ গছনিৰ লগত বিশেষভাৱে জড়িত হৈ থাকো, আৰু এটা মনত কল্পনা কৰি লৈছিলো যে মই ভৱিষ্যতে কিবা এটা কৰিম। এই ভাৱনাটো মোৰ লাহে লাহে তীব্ৰ হ'বলৈ ধৰিলে, আৰু মই কলেজত
চাকৰি কৰি থকা অৱস্থাতে মাটি কিনি নতুনকৈ মাটি কিনি তাৰ মাটি ফিল আপ কৰি তাত গছ গছনি ৰুই মেলি এই মোৰ সপোনটো পুৰা কৰিলো আৰু নাম দিলো তাৰ প্ৰকল্পটোৰ নাম দিলো বনতীৰ্থ। এতিয়া বনতীৰ্থ প্ৰায় পূৰ্ণাংগ ৰূপ পাইছে, 80% মোৰ কাম হৈ গৈছে। আৰু সেই বনতীৰ্থ এটা উদ্ভিদ প্ৰকল্প হয়, কিন্তু তাৰ লগতে আছে মোৰ শিশু প্ৰকল্প। সৰু ল'ৰা ছোৱালীবিলাকক মই গছ গছনিবিলাকৰ বিষয়ে জনাই, গছ গছনিৰ প্ৰয়োজনীয়তাৰ বিষয়ে জনাও, ঔষধি মূল্যৰ বিষয়ে জনাও, সাংস্কৃতিক মূল্যৰ বিষয়ে জনাও, এনেকে শিক্ষা প্ৰদান কৰো। কৰি মানে এতিয়া অনুষ্ঠানটো মোৰ যথেষ্ট আগবাঢ়ি গৈছে। বহুত সৰু ল'ৰা ছোৱালীবিলাক আহে, তাতে আমি সংগীতৰো ব্যৱস্থা কৰো, চেমিনাৰ কৰো, এনেকুৱা ধৰণৰ প্ৰকৃতিৰ লগত সম্পৰ্ক থকা চেমিনাৰ কিছুমান কৰো। গতিকে এইখিনি কাম চলি আছে বনতীৰ্থৰ মাজতেই। আৰু বনতীৰ্থত মানে বিভিন্ন প্ৰকাৰ উদ্ভিদ আছে। মই অকল অৰ্কিড যে আছে সেইটো নহয়, মোৰ মানে কালচাৰ সংস্কৃতিৰ লগত জড়িত উদ্ভিদ আছে। শংকৰদেৱৰ ৰচনাত থকা বক কুৰু বক কুৰল কাঞ্চন চম্পা নাগেশ্বৰ অগৰু চন্দন শেৱালি নেৱালী পলাশ পাৰলি বকুল বন্দুলি, এই গোটেইবিলাক সংৰক্ষণ মই কৰিছো। প্ৰায় শংকৰদেৱৰ লেখাৰ ভিতৰত 80% মোৰ গছ আছে। আৰু অন্যান্য বিভিন্ন প্ৰকাৰৰ তামোল জাতীয় গছ, বিশেষকে টকৌ বা চেৱা, এনেকুৱা ধৰণৰ গছবিলাকো মই সংৰক্ষণ কৰিছো। তাৰ উপৰি বিভিন্ন প্ৰকাৰৰ ফল মূল, অসমৰ থলুৱা ফল মূলৰ উপৰিও অন্যান্য 2-এবিধ ফল মূলো মই ৰাখিছো। আৰু কাঠ প্ৰধান যিবিলাক গছ আছে, কাঠ উৎপাদনকাৰী, তেনেকুৱা গছো ৰুইছো। মোৰ বেছি ঠাই নাই, মাত্ৰ 5 বিঘা মাটি, তাৰ মাজতে মই গোটেইখিনি কাম কৰিছো। আৰু সংস্কৃতিৰ লগত জড়িত যেনেকে ব্ৰহ্মথুৰি, জেতুকা, মাখিয়তী, দীঘলতী, থেৰেজু, এইবিলাক গছ তাত মই ৰুইছো। গতিকে এই প্ৰকল্পটোৰ এটা সামগ্ৰিক ৰূপ এইটোৱেই। আকৌ আনহাতেদি ঔষধি গছ ভালেখিনি মোৰ ইয়াত ঔষধি গছ আছে, যিবোৰ কিছুমান আজিকালি সহজতে পাবলৈ নাই, তেনেকুৱা ধৰণৰ ঔষধি গছো আছে। তাৰ ভিতৰতে আমাৰ 100 এবিধ শাকৰ প্ৰশ্নটো আছে, বিহুতে হয়। সেই 100 এবিধ শাকতকৈ মোৰ বেছিহে আছে কেইটামান। বিশেষকে কুলে খাৰা বুলি যিটো বাঙালী শব্দ, অসমীয়াত তাৰ নামটো মই আজিলৈকে বিচাৰি পোৱা নাই। কুলে খাৰা মোৰ ইয়াত আছে। আৰু পাৰ্বতী শাক বুলি এবিধ শাক আছে, সেই শাকটো সাধাৰণতে পাবলৈ নাই, সেয়াও মোৰ তাত আছে। এনেকুৱা ধৰণৰ ভালেমান অন্য ঠাইত নোপোৱা সংৰক্ষণ কৰিছো। মাথুক থোকা বুলি এবিধ আছে লতা গছ, সেইবিলাকো মোৰ ইয়াতে আছে, মই সেইবিলাক সংৰক্ষণ কৰিছো। গতিকে তাৰ উপৰি কপৌ ফুলৰ কথা যদি সোধে, তেতিয়াহ'লে কপৌ ফুলৰ প্ৰতিও মই এটা যথেষ্ট, মানে অৰ্কিডৰ প্ৰতি মই এটা যথেষ্ট আকৰ্ষণ আছিল সৰুৰে পৰা। খঞ্জিত গগৈ কবৰ দৰে সৰুৰে পৰা মোৰ আকৰ্ষণ আছিলে। তেতিয়া মই কিন্তু এনেকে এটা পদ্ধতিগতভাৱে মই কৰিব পৰা নাছিলো, ঘৰত থকা গছ বিলাকতে মই ৰুই দিছিলো। এতিয়া মই ইয়াত এটা অৰ্কিড হাউচ তৈয়াৰ কৰিলো। বনতীৰ্থৰ মাজতে এটা অৰ্কিড হাউচ আছে। তাত মোৰ বহুত বেছি নাই, খঞ্জিত গগৈ তাত বহুত আছে, মই নিজে চাবলৈও গৈছো। যথেষ্ট তাত মানে চাবলগীয়া হৈ আছিলে। মোৰ ইয়াত সিমান নাই, মোৰ 200 বিধ মান আছে। আৰু অকল যিটো কপৌ ফুলৰ কথা কোৱা হ'ল, যিটো খোপাত মৰা কপৌ ফুল, তাৰে প্ৰায় 15 বিধ মান আছে। তাৰ ৰং অনুসৰি বেলেগ বেলেগ আছে, যেনেকে বগা আছে, গুলপীয়া ধৰণৰ আছে, ডাঠ ৰঙা, ৰঙীন আছে, ডাঠ ৰঙীন মানে ৰঙা নহয়, ঠিক ৰঙীন এবিধ আছে। এনেকে ধৰণে ৰং অনুসৰি কেইটামান ভাগ কৰিব আমি পাৰো। আৰু ফুলাৰ সময় অনুসৰি, বিশেষকৈ চ'ত মাহৰ আৰম্ভণিতে ফুলা এবিধ আছে, চ'তৰ মাজত ফুলা এবিধ আছে, বিহুত ফুলা এবিধ আছে। চ'তত ফুলাখিনিক চতুৱা কপৌ বুলি কয় আমাৰ গাঁৱলীয়া ভাষাত। আৰু বিহুত ফুলাখিনি বিহু কপৌ বুলি কয় বা নাচনী কপৌ বুলি কোৱা হয়। আকৌ জেঠত ফুলাবিধ জেঠুৱা কপৌ কয়। আৰু তাৰ জেঠ আহাৰতো এবিধ ফুলে, তাৰ ফুলপাহৰ আকৃতিটো মানে গণেশৰ মূৰ্তিটোৰ নিচিনা, সুৰডালৰ সতে। গতিকে মই তাত নাম দিলো গণেশ কপৌ। এতিয়া গণেশ কপৌ বুলি বহুতে কয়, বাৰু যিয়ে নহওক, তাৰ মই বোটানিকেল, মই এটা কথা কৈ দিও ভাল হব যে মই উদ্ভিদ বিদ্যাৰ ছাত্ৰ নাছিলো, মই উদ্ভিদ বিজ্ঞান মই একেবাৰে নাজানো, সঁচা কথা কবলৈ গলে। কিন্তু মোৰ সংৰক্ষণৰ প্ৰতি এটা ডাঙৰ আগ্ৰহ আছিলে, উদ্ভিদ সংৰক্ষণৰ কাৰণে। আৰু তাক কেনেকে প্ৰতিপাল কৰিব লাগে তাৰ বিষয়ে মই নিজা পদ্ধতিৰে কিছুমান প্ৰতিপাল কৰি গছ গছনিবিলাক ৰুইছো। আৰু সেই নিজা পদ্ধতিখিনিত মই কিন্তু সফল হৈছো বুলি ভাবিছো। আৰু অৰ্কিডৰ ক্ষেত্ৰত খঞ্জিত গগৈ যিমানখিনি কথা জানে, মই একেবাৰে নাজানো, কম জানো। কিন্তু মই কেইটামান পৰীক্ষা কৰি চাইছো, ধানৰ পতান যদি দিয়া যায়, এই পাত্ৰত যদি পতান দিয়া যায়, তেতিয়াহ'লে কিন্তু কপৌ ফুলটো বৰ ধুনীয়া হয়। গোটেইবোৰ কপৌ ফুল নহয়, কিছুমান ডেনড্ৰবিয়াম জাতৰ কিছুমান কপৌ ফুল পতানত বৰ ধুনীয়া হয়। মই তেনেকুৱা পাইছো। সৰু পুলি এটা মই অতি সোনকালে ডাঙৰ হৈ ফুলিবলৈ আৰম্ভ কৰি দিলে, আছে মোৰ ইয়াতে। গতিকে এনেকুৱা ধৰণৰ কিছুমান নিজা পদ্ধতিৰে কিছুমান কাম কৰিছো। আৰু মোৰ যিটো অৰ্কিড হাউচৰ তলত পানী ব্যৱস্থা কৰি দিছো, তাত আকৌ বৰপুনি দি দিছো, মানে পৰিৱেশটো সুন্দৰ হবৰ কাৰণে। তাৰ পানীখিনি যেতিয়া ভাপ হয়, জলীয় বাষ্প হলে শিপাবিলাকে, ওলমি হয় শিপাবিলাকে তাৰ পৰা জলীয় বাষ্প গ্ৰহণ কৰিব পাৰে। এনেকুৱা ধৰণৰ ব্যৱস্থা কৰিছো। আৰু অন্য সময়ত বেছি শুকান বতৰত মই পানীৰ ব্যৱস্থাও কৰো। গতিকে এনেদৰে মই কপৌ ফুলখিনি সংগ্ৰহ কৰিছো। তাৰপিছতে
অন্যান্য ভিতৰত মই বনৰীয়া ফুল কিছুমানো কিন্তু সংগ্ৰহ কৰিছো, যেনেদৰে যিটো আমাৰ বনবাহাৰ বুলি কয়, গু ফুল বুলি মানুহে হেৰি কৰে, কিন্তু সেই ফুলখিনি যিখিনি লান্টানা কামেৰা, সেই ফুলখিনি মই ইয়াত ৰুইছো। সেইখিনি অতি সুন্দৰ হয় দেখিবলৈ, ফুলিলে বেলেগ বেলেগ কালাৰৰ আছে, বেলেগ বেলেগ ৰঙৰ আছে। সেয়ে এনেকুৱা ধৰণৰ কামবিলাক কৰিছো। আৰু যিবিলাক শিয়াল কটহীয়া বুলি যিবোৰ ফুল বননীয়ে হৈ থাকে, সেই হাবিয়ে বননীয়ে সেইবিলাক আনি ৰুইছো, এতিয়া দেখনীয়া হৈ আছে ইয়াত। গতিকে এই হেৰাই যাব খোজা বা নষ্ট হৈ যাব খোজা কিছুমান বস্তু মই ইয়াত সংগ্ৰহ কৰি, বিশেষকৈ আৰু এটা কথা ক'ব লাগিব, সৎফুল। সৎফুলটো এতিয়া আমি গানতহে শুনিছো, বা আমাৰ যিবিলাক ফকৰা যোজনা সেইবিলাকতহে শুনিছো, বা সাধাৰণ শুনিছো, শদিয়ালৈ নাযাবা, সৎফুল নাখাবা, কেঁচা পাতত নেবান্ধি পালো আমি শুনিছো, বা আমি শদিয়ালৈ যামেই শুনিছো, সৎফুল খামেই বুলি শুনিছো, কিন্তু সৎফুলজোপা কেনেকুৱা কি কোনো ভালকে নাজানে। কিন্তু মই বহুত তথ্য বিচাৰি মৰিগাঁৱৰ ভিতৰৰ পৰা মই, য'ত তেওঁলোকে সৎফুলৰ পৰা নিমখ তৈয়াৰ কৰিছিলে, সৎফুলৰ খাৰখিনিৰ পৰা বেছি নিমখ সৃষ্টি হয়। গতিকে সেই তেনেকুৱা ধৰণৰ গাঁওবিলাকত য'ত এইবিলাক চলি আছে এতিয়াও, সেইবিলাক গাঁৱলৈ গ'লো, ভিতৰৰ গাঁও যলৈ গাড়ী ঘোৰা নাযায়, তেনেকুৱা ঠাইলৈ গৈ মই তাৰ পৰা সৎফুল সংগ্ৰহ কৰিলো। এতিয়া মোৰ ইয়াত সৎফুল হৈছে, আৰু মই পুৰি পেলাই খাৰো বনাই থৈছো, যিটো নিমখ বেছি। আৰু আমাৰ পিছত গৈ গম পালো যে গহপুৰ অঞ্চলৰ ভিতৰৰ গাঁওবিলাকত সৎফুলৰ ব্যৱহাৰ আছে, মানে ঔষধ হিচাপে ব্যৱহাৰ কৰে। আগতে নিমখ হিচাপে ব্যৱহাৰ কৰিছিল, আজিকালি কিন্তু ঔষধ হিচাপে ব্যৱহাৰ কৰে। গতিকে সেই মানুহবিলাকৰ ঘৰলৈ গলো, তেওঁলোকে কেনেদৰে সৎফুলৰ খাৰ, সৎ গছৰ খাৰ তৈয়াৰ কৰি সৎখাৰ তৈয়াৰ কৰিছিলে, সেইবিলাক কথা তেওঁলোকৰ পৰা আলোচনা বিলোচনা কৰিলো। আনি মই এতিয়া সৎফুল মোৰ ৰুলো, আৰু এতিয়া গুটিও হৈছে। এতিয়া কাতি মাহত গুটি হয়, আৰু কাতি মাহৰ পিছত গছবোৰ প্ৰায় মৰি যায়, আৰু সেই মৰা গছখিনিকে জুইত পুৰিলে তাৰ পৰা যিটো ছাই ওলাই, সেই ছাইটো চেকি দিলেই খাৰ তৈয়াৰ হয়। আৰু সেই যিটো খাৰখিনি আকৌ উতলাই থাকিলে তাৰ পৰা আকৌ দানা কিছুমান সৃষ্টি হয়, নিমখৰ নিচিনা টুকুৰা সৃষ্টি হয়, আৰু সেইবিলাক হৈছে ডাঙৰ ঔষধ। এতিয়াও এই মৰিগাঁও আৰু সৰ্থেবাৰী, তাৰপিছতে এনেকুৱা ধৰণৰ ঠাইবিলাকত এতিয়াও সেই সৎফুলৰ সৎখাৰৰ ব্যৱহাৰ এতিয়াও আছে। এই যিটো দুখৰীয়া লোণ বুলি কয়, দখৰা লোণ বুলি কয় তাত কামৰূপত, দখৰা লোণ বিলাকো এতিয়াও তাত প্ৰচলিত হৈ আছে ভিতৰৰ গাঁও বিলাকত। কিন্তু সেই সৎফুলজোপা মই বৰ সযতনে সংৰক্ষণ কৰিছো। সৎফুল যিহেতু জলজ উদ্ভিদ, সেইজোপাও মই ইয়াত সংৰক্ষণ কৰিছো। গতিকে মই যিমান পাৰো চেষ্টা কৰিছো, মোৰ আন্তৰিক যিটো মানে আত্মিক যিটো শক্তি, সেইটোৰে মই গোটেইখিনি কাম কৰিবলৈ আৰম্ভ কৰিছো গছ গছনিৰ ক্ষেত্ৰত। আৰু মোৰ গোটেই যেন মানে কৰ্ম পদ্ধতিটো এতিয়া গছ গছনিৰ লগত জড়িত হৈ আছে। বিভিন্ন প্ৰকাৰে মই ফুলৰ পৰা ধৰি, ফলৰ পৰা ধৰি অন্যান্য গছ গছনিলৈকে মই ইয়াত পৰিচৰ্যা কৰি আছো, এতিয়াও মই প্ৰতিপাল কৰি আছো। আৰু এতিয়ালৈকে বহুত প্ৰজাতিৰ গছ হৈ গৈছে। মোৰ প্ৰায় 2000-3000 মই নিজ হাতে ৰোৱা গছ আছে ইয়াত, মানে বিভিন্ন প্ৰকাৰৰ। সেইখিনি প্ৰতিপাল কৰি চলি আছো এতিয়া বৰ্তমানলৈকে। হয় ছাৰ, নিশ্চয় আমি যেতিয়া অৰ্কিড বা কপৌ ফুল প্ৰজাতিৰ উদ্ভিদৰ কথা পাতিম, তেতিয়া আমি সামগ্ৰিকভাৱে কিন্তু আমি এখন অৰণ্য, এখন অসমৰ গছ গছনিবিলাকৰ কথা পাতিবই লাগিব। আৰু আপুনি সেইটো এটা খুব ডাঙৰ দীঘলীয়া সময় ধৰি একেবাৰে নীৰৱে আপুনি এই কামটো কৰি আহিছে। কিন্তু ছাৰ, আপুনি আৰু কেইবিধমান কপৌ ফুলৰ নাম দিছিলে, খুব ধুনীয়া ধুনীয়া নাম দিছে। সেইকেইটা কলেও আমাৰ ভাল লাগিব। আৰু কপৌ ফুলকনো আমি কিয় কপৌ ফুলি কওঁ, তাৰো এটা আপুনি খুব ধুনীয়া ব্যাখ্যা আছে আপোনাৰ হাতত, কিয় আমি ফুটুকা ফুটুকি হয়। ছাৰ, আপুনি সেইখিনি কথাও আমাক কলে ভাল লাগিব। হয় হয়, কপৌ ফুল আমি যিজোপা কথা কৈছো, এইবিলাক কিন্তু আমাৰ গাঁৱলীয়া মানুহে দিয়া নাম দেই। কপৌ ফুল, ভাটৌ ফুল, শালিকি ফুল, এইবোৰ আমাৰ গাঁৱলীয়া মানুহ বিলাকে দিয়া নাম। এটা সময়ত সেইসকল মানুহে নাম দিছিলে। ধান বিলাকৰ নাম কিবা ধুনীয়া ধুনীয়া দিছিলে। আমাৰ সেই কবি সুলভ মনৰ মানুহে ধান বিলাকৰ নামো দিছিলে, কিমান সুৱাগমণি ধান, কিবা এনেকুৱা ধৰণৰ নাম বিলাক, মানিকী মধুৰী ধান, কিমান ধুনীয়া ধুনীয়া নাম দিছিলে। সেইসকল নিশ্চয় কবি মনৰ মানুহ আছিলে। যিয়ে নহওক, এই অৰ্কিডৰ ক্ষেত্ৰতো, কপৌ ফুলৰ ক্ষেত্ৰতো আমি চাওঁ, কপৌ ফুলটো কিয় কপৌ হল, যে কপৌ চৰাইৰ বুকুৰ অংশটো ফুটুকা ফুটুকি, মানে কেনেকুৱা ৰঙৰ, মানে পাতল বেঙুনীয়াৰ লগত ক'লা ক'লা মানে ডাঠ ৰঙৰ ফুল, ফুটুকা ফুটুক থকা কপৌ ফুলৰ বুকুখন, কপৌ চৰাই বুকুখন, সেই বুকুখনৰ লগত তাৰ সাদৃশ্য লক্ষ্য কৰিছিল তেতিয়াৰ দিনৰ মানুহ বিলাকে। সেইকাৰণে নাম কপৌ ফুল দিলে। এনেই সংস্কৃতত কোৱা হয় তাক চিতাপুষ্প বুলি কোৱা হয়, ৰাচনা বুলি কোৱা হয়, এইবিলাক নাম আছে সংস্কৃতত। কিন্তু এই কপৌ ফুল অসমীয়াত সেই নামটো আমাৰ থলুৱা অসমৰ মানুহে দিয়া নাম, কপৌ ফুল, মানে চৰাইৰ লগত সম্পৰ্ক ৰাখে বোলে। সেইমতে চৰাইৰ লগত নাম থকা আকৌ ভাটৌ ফুলজোপাৰ আগত পাত নাথাকে, ঠাৰিকেইডালতে ভাটৌৰ ঠোঁটটোৰ নিচিনা এপাহ এপাহ ফুল ফুলে। এতিয়া ফুলিবলৈ আৰম্ভ কৰিছে, আৰু সেই ফুল তাৰ নাম ভাটৌ ফুল, ভাটৌৰ ঠোঁটটোৰ নিচিনা ফুলপাহ। তাৰপিছত এবিধ আছে আকৌ শালিকা চৰাইৰ ৰঙৰ নিচিনা ডাঠ ৰঙৰ
ওলমি থকা ডেনড্ৰবিয়াম এবিধ আছে, তাৰ নাম হ'ল গৈ শালিকী ফুল, শালিকা চৰাইৰ লগত মিলি থকাৰ কাৰণে। আকৌ তাৰে এবিধ বগা প্ৰজাতিৰ নিচিনা আছে, বগা আৰু মুগা প্ৰজাতিৰ নিচিনা এবিধ আছে, সেইজোপাৰ নাম হ'ল গৈ থলুৱা নাম দেই, আগৰ পৰা প্ৰচলিত নাম, সেইজোপাৰ নাম হ'ল গৈ আকৌ হাইঠা ফুল। হাইঠা নামৰ এবিধ চৰাই আছে, পাতল সেউজীয়া ৰঙৰ হাইঠা ফুল। গতিকে এনেকে ধৰণৰ চৰাইৰ নামেৰে আমাৰ অৰ্কিড বিলাকৰ নাম হোৱা দেখি যিবিলাকৰ নাম নাছিল তেনেকুৱা নাম দিবলৈ মই চেষ্টা কৰিলো। এবিধ আছে সম্পূৰ্ণ হালধীয়া ডেনড্ৰবিয়াম অৰ্কিড আছে, হালধীয়া ৰঙৰ। এতিয়া সেই ফুলখিনি আমাৰ ইয়াত বহুত ফুল থাকে, নামটো নাজানো, বোটানিকেল নাম আছে আৰু, কিন্তু অসমীয়া নাম তেনেকুৱা নাই। এতিয়া মানুহক ক'বলগীয়া হলে মানে কওঁ মই তাক পাটমাদৈ ফুল বুলি কওঁ। পাটমাদৈ নামৰ যিটো চৰাই তাক সম্পূৰ্ণ হালধীয়া, পাটমাদৈ নামৰ চৰাইটো। আৰু এবিধ আছে হালধিয়াই ফুলপাহ, কিন্তু মাজত ক'লা ক'লা ৰং আছে, যিটো সখীয়তী চৰাইৰ আছে। গতিকে মই সেইটো নাম দিলো সখীয়তী ফুল। এতিয়া মানুহে প্ৰচলন হৈছে। আৰু ইতিমধ্যে মই কৈছিলোৱেই যে গণেশৰ মূৰ্তিটোৰ নিচিনা মানে আকৃতি থকা এবিধ কপৌ ফুল আছে, অলপ দেৰিকে ফুলে, সেইবিলাকৰ নাম দিলো মই গণেশ কপৌ। এনেদৰে কিছুমান নাম দিছো আৰু অন্যান্য ফুলৰো নাম দিছো বাৰু, কিন্তু অৰ্কিডৰ ভিতৰত এইকেইটা নামহে মই দিছো এতিয়ালৈকে, আৰু বেছি দিয়া নাই। কিন্তু মানুহে গ্ৰহণ কৰিছে, মানে বিশেষকৈ মই প্ৰান্তিকত লিখিছিলো বহুত দিনৰ আগতে অৰ্কিডৰ বিষয়ে, লিখোতে এইকেইটা নামৰ কথা কৈছো, উদ্ভিদৰ অসমীয়া নাম বুলি এটা মোৰ আৰ্টিকুল ওলাইছিলে প্ৰান্তিকত। তেতিয়া সেই আৰ্টিকুলটোতে মই এই কথা লিখিছিলো যে মই এনেকে কিছুমান নাম দিয়াৰ যিটো পদ্ধতি, অসমীয়া মানুহে গছৰ নাম দিয়াৰ যিটো পদ্ধতি, সেই পদ্ধতিটো প্ৰয়োগ কৰি মই এই ফুলখিনিৰ নাম ফটো দি দিছিলো দেই, এই ফুলখিনিৰ নাম এইটো দিছো বুলি এনেকে লিখি দিছিলো। এতিয়া কিন্তু মই দেখো যে বহুতে হেৰিটো হালধীয়া সেই ফুলপাহক কয় সখীয়তী ফুল, বা সখীয়তীটো সেই অলপ ক'লা থকাটো সখীয়তীৰ নাম দিছিলো, আৰু সম্পূৰ্ণ হালধীয়াৰ নাম দিছিলো পাটমাদৈ। এই মানুহে তেনেকেই কয়। আৰু এবিধ দিছো মুগা ফুল ফুলা এবিধ আছে, মুগা ৰঙৰ ফুল ফুলা, তাৰ নাম দিছো পাটমুগী ফুল। পাটমুগী বুলি এবিধ চৰাই আছে, সেইকাৰণে চৰাইটোৰ নামতে দিছিলো। হয়। হয়, অশেষ ধন্যবাদ ছাৰ। অনন্য সুন্দৰ নাম। আমি আশা কৰো এই নামবোৰ যাতে সেই কপৌ ফুলবিলাকৰ লগত ৰৈ যাব, অসমৰ ৰাইজে সেই নামখিনি গ্ৰহণ কৰিব। আপোনাৰ এই কামখিনিৰ এটা খুব দীঘলীয়া সময়ৰ কাৰণে প্ৰভাৱ আমাৰ ভৱিষ্যতৰ প্ৰজন্মৰ মাজতো ৰৈ যাব। সেইবাবে আজি আপুনি আমাৰ মাজত আহিছে, আমি খুব আনন্দিত, আমি গৌৰৱ অনুভৱ কৰিছো আপুনি আমাৰ মাজত এই আলোচনাটিত অংশ লোৱাৰ বাবে। মই ডক্টৰ মধুমিতা চৌধুৰী তালুকদাৰ বাইদেউৰ ওচৰত আহিব বিচাৰিছো। বাইদেউৰ বাবে আমাৰ এইবাৰ প্ৰশ্নটো হৈছে যে জলবায়ুৰ পৰিৱৰ্তনৰ দৰে কাৰকসমূহে আমাৰ স্থানীয় প্ৰজাতিৰ কপৌ ফুলবোৰৰ প্ৰতি কিবা ভাবুকিৰ সৃষ্টি কৰিছে নেকি? যিহেতু আমি জানো যে জলবায়ু পৰিৱৰ্তনৰ কাৰণে আমাৰ যিটো ইৰেটিক ৰেইনফল, বৰষুণৰ যিটো আমাৰ পেটাৰ্ণ সেইটো চেঞ্জ হৈ গৈছে, বা আমাৰ ফ্লাড বা এনেকুৱা ধৰণৰ বহুত প্ৰভাৱ আমি দেখিবলৈ পাইছো। কপৌ ফুলৰ ওপৰত ইয়াৰ প্ৰভাৱ আহিছে নেকি? আৰু যদিহে তেনে প্ৰত্যাহ্বান আহিছে, তেনেহলে কৃষি বিশ্ববিদ্যালয়খনে গৱেষণাৰ জৰিয়তে এইবিলাকৰ ওপৰত কিবা কাম হাতত লৈছে নেকি? আৰু লগতে এগৰাকী শিক্ষাবিদ হিচাপে অসমত বাণিজ্যিক কপৌ ফুলৰ যি সম্ভাৱনীয়তা, তাৰ ওপৰতো আপোনাক কিছু কথা আলোকপাত কৰিবলৈ আমি অনুৰোধ জনাইছো। লগতে আমাৰ এটা প্ৰশ্নও আছে, ডক্টৰ অনামিকা দুৱৰা, তেখেত কলেজ টিচাৰ, তেখেতৰ এটা প্ৰশ্ন হৈছে যে আমি ফ্লেটত থাকো, ইয়াত কপৌ ফুল কেনেকৈ যত্ন লৈ কি কৰিলে ভালকৈ জীয়াই ৰাখিব পাৰিম, জনালে ভাল পাম। হয় বাইদেউ, আপুনি আগবাঢ়ক। হয়, এতিয়া আপুনি আমাৰ যিটো প্ৰশ্ন আপুনি ক'লে যে জলবায়ু পৰিৱৰ্তন, এইটোতো সঁচা কথা। এতিয়া গোটেই পৃথিৱীতে জলবায়ুৰ পৰিৱৰ্তনৰ লগে লগে আমি দেখিবলৈ পাইছো যে যদি আমাৰ এই পৃথিৱীত 1 ডিগ্ৰী চেণ্টিগ্ৰেডৰ জলবায়ুৰ গৰমটো যদি টেম্পাৰেচাৰটো বাঢ়ি যায়, গৰম বাঢ়ি যায়, তেতিয়া আমি গম পাইছো যে এনেকুৱা কি হয়, ধৰক আমাৰ অৰ্কিডৰ ফ্লাৱাৰিংটো আৰ্লি হৈ যায়, সোনকালে হৈ যায়। আৰু সেইখিনি সময়ত যদি আমি নেচাৰেল কণ্ডিশ্যনৰ কথা কওঁ, তেতিয়া আমাৰ যিখিনি হনি বি থাকে, হনি বি খিনিৰ তাৰমানে যিটোৱে পলিনেশ্যন কৰে, সেই হনি বিৰ মানে পপুলেশ্যনটো অলপ কম থাকে। কিন্তু আগতে আমাৰ যিটো ধৰক গৰম ইয়াতকে কম আছিলে, তেতিয়া আমাৰ সেইখিনি তেনেকুৱা আমি দেখা পোৱা নাছিলো। এইটোৰ ওপৰত ভিত্তি কৰি
আমি এটা গৱেষণা হাতত লৈছিলো আৰু সেই গৱেষণাটোত আমি ৰাখিছিলো যে আমি এতিয়া জানো যে বাণিজ্যিক ভিত্তিত বা কমাৰ্চিয়েলি যদি আমি অৰ্কিডৰ গ্ৰো কৰিব লাগে তেতিয়াহ'লে আমি প্ৰটেক্টেড কণ্ডিশ্যনৰ আণ্ডাৰত কৰিব লাগে আৰু প্ৰটেক্টেড কণ্ডিশ্যনৰ কৰিবৰ কাৰণে আমি 6টা বেলেগ বেলেগ আমি মানে বেলেগ বেলেগ ধৰণে কৰিছিলো প্ৰথমটো আমি লৈছিলো শেডনেট বুলি এটা ছাঁ দিব পৰা শেডনেট হিচাপে ইউজ কৰে ব্যৱহাৰ কৰে সেই শেডনেট আমি 35% লৈছিলো 2 নম্বৰটো আমি 50% লৈ চাইছিলো আৰু 3 নম্বৰ আমি 75% লৈছিলো তাক আমি ৰুফতো ৰাখিছিলো আৰু চাৰিওফালে বেৰি ৰাখিছিলো যাতে আমাৰ সাধাৰণতে হাবিত যিটো পৰিৱেশ পায় হাবিত সাধাৰণতে গছৰ তলত গছৰ ছাঁ এটা মানে ফিল্টাৰ্ড মানে আপোনাৰ সূৰ্যৰ পোহৰটো পায় সো তেনেকুৱা এটা এনভাইৰনমেন্ট দিবৰ কাৰণে আমি এনেকুৱা ধৰণে 3টা বেলেগ বেলেগ শেডৰ কণ্ডিশ্যন কৰিছিলো তাৰ লগতে আমি কৰিছিলো কি 200 মাইক্ৰন পলিইথিলিন লৈ পেলাই আমি কৰিছিলো কি তাৰ তলত 35% শেডনেট দিছিলো ঠিক আৰু চাৰিওফালে তেনেকে ৰুফতো দিছিলো চাৰিওফালে দিছিলো আৰু তেনেকে আমি 50%তো তেনেকে পলিইথিলিন দিছিলো আৰু 75%তো দিছিলো ইয়াৰ পৰা আমি এই গৱেষণাটোৰ পৰা আমি এটোৱে পালো যে আপুনি মোক এতিয়া যেটো প্ৰশ্ন মানে অৱতাৰণা কৰিলে যে গৰমটো বাঢ়ি যোৱাৰ লগে লগে আমি দেখিবলৈ পালো যে 35% যেটো শেডনেট পালো আৰু লগত যেটো 200 মাইক্ৰন পলিইথিলিন দিয়াৰ লগে লগে কি হ'ল মৰ্নিং আৰু ইভিনিং আমাৰ যেটো হিউমিডিটি হেতু বাহিৰতকে কম হৈ থাকিলে কিন্তু অৰ্কিডক সাধাৰণতে জলীয় বাষ্পটো বহু বেছি দৰকাৰ হয় আমি হেকানে আমাৰ যেতিয়া হাবি জংঘলত যেতিয়া এইখিনি গ্ৰো কৰে তাত আমি দেখিবলৈ পাওঁ যে ছাঁ বেছি পায় আৰু তাত এটা হিউমিডিটি কণ্ডিশ্যন আমাৰ অসমত এনেও আমাৰ হিউমিডিটি আমাৰ অসমত এনেও বেছি আৰু ৰেইন ফৰেষ্ট বিলাকত হিউমিডিটিটো বেছি হয় তেতিয়া আমি দেখিবলৈ পালো যে আমাৰ যেটো 200 মাইক্ৰন পলিইথিলিন আৰু 35% শেডনেট তাত মানে আৰ্লি ফ্লাৱাৰিং হৈ গ'ল ফ্লাৱাৰিংটো সোনকালে হ'ল এতিয়া এইটো কথা ঠিক যে আৰ্লি ফ্লাৱাৰিং কিছুমান ক্ষেত্ৰত আমাৰ দৰকাৰ হয় আমি হেতু কৰিব পাৰিম কিন্তু আৰ্লি ফ্লাৱাৰিং হোৱাৰ লগে লগে গৰম হোৱাৰ কাৰণে মেটাবলিজমটো বাঢ়ি গ'ল মেটাবলিজম বাঢ়ি যোৱাৰ কাৰণে তাৰ যেটো মানে ধৰক সেলফ লাইফ বা বেছি দিনলৈ গছত ফুলি থকা সময়টো কমি গ'ল আৰু যেতিয়া আমি কটা ফুল আমাৰ সাধাৰণতে ফ্ৰম দা হৰ্টিকালচাৰ পইণ্ট অফ ভিউ মানে আমি কাঠফ্লাৱাৰৰ ওপৰত আমি বেছিকৈ গুৰুত্ব আৰোপ কৰো গতিকে আমাৰ ফেজ লাইফটো কমি গ'ল আমি যেতিয়া ফেজ লাইফ আৰু সেলফ লাইফ যেটো মানে গছত ফুলি থকা ফুল সময়খিনিও কমি গ'ল আৰু এফালে তোমাৰ আপোনাৰ ফেজ লাইফও কমি গ'ল তেতিয়া আমি দেখিলো যে এই গুটেই কেটা বেলেগ বেলেগ ট্ৰিটমেন্টৰ ভিতৰত 50% শেডনেট যিমান আমি 50% ৰাখিলো তাত আমাৰ হিউমিডিটিৰ পৰিমাণো ভাল আছিলে আৰু তেতিয়া আমি হিউমিডিটি পৰিমাণটো থকা কাৰণে আমি ইয়াত আমি দেখিবলৈ পালো যে তাত আমাৰ বেছি দিনলৈ আমাৰ সেলফ লাইফটো থাকিলে আৰু আমাৰ বেছি দিনলৈ ফেজ লাইফটো আমাৰ বেছি দিনলৈ থাকিলে কিন্তু যদি আমি ভাবো যে আমাক ধৰক আমাক আৰ্লি ফ্লাৱাৰিং লাগে তেতিয়া আমি কি কৰিব লাগিব 200 মাইক্ৰন পলিইথিলিন ইউজ কৰি তাৰ লগত 35% শেডনেটটো লৈ আমি তাৰ পিছত কৰিব লাগিব কি আমি 50% শেডনেটলৈ তাক আৰ্লি ফ্লাৱাৰিং হোৱাৰ লগে লগে ট্ৰান্সফাৰ কৰিব লাগিব তেতিয়া হলে আমাৰ আৰ্লি ফ্লাৱাৰিংও হ'ব আৰু লগতে আমি বেছি দিনলৈ সংৰক্ষণ কৰিব পাৰিম এতিয়া কথা হৈছে কি আমি এটো এটা আমাৰ জলবায়ুৰ ওপৰত আমি এনেকুৱা এটা আমি কাম আৰম্ভ কৰিছো তাৰ উপৰি আমি দেখিবলৈ পাইছো যে আমাৰ এতিয়া আমাৰ এগৰাকী প্ৰশ্ন এটা হৈছে যে আমি ফ্ল্যাটত থাকো কাৰণে আমি এতিয়া অৰ্কিডৰ কেনেকে আমি জিয়াই ৰাখিব পাৰিম ইয়াৰ ওপৰতো আমি অসম কৃষি বিশ্ববিদ্যালয়ত আমি গৱেষণা কৰি এটো এটা আমি ৰিকমেন্ডেশন হিচাপে দিছো আৰু এটো মই কম বুলি ভাবিয়ে আছিলো ইয়াৰ কাৰণে আমি কি কৰিছিলো আমাৰ যেটো বাহৰে কৰা যে বাস্কেট কিছুমান বেম্বো বাস্কেট বুলি কওঁ হেতু বেম্বো বাস্কেটটো 20 সেন্টিমিটাৰ
বহল 20 সেন্টিমিটাৰ দীঘল আৰু ওখটো 30 সেন্টিমিটাৰ হ'ব লাগে এনেকুৱা আমি বেম্বো বাস্কেট বনাই লৈছিলো আৰু নেক্সটটো আমি ল'ব পাৰো যে আমাৰ যিটো ধৰক সাইড পাৰফৰেটেড আৰ্থেনৱেৰ পট তাৰমানে আমাৰ যিটো মাটিৰ মানে পট সেই পটটোত যদি আমি চাৰিওপিনৰ পৰা ফুটা কৰি দিওঁ সেইটো এটা আমি ল'ব পাৰো তাৰ পিছতে আমি এটা আছে আমাৰ যে নাৰিকলৰ বাকলিৰ দ্বাৰা আমি যিটো কোকোহাছ কম্পেক্ট এটা কৰো সেইটো ল'ব পাৰো আৰু উডেন লগ কিন্তু এই গোটেইকেইটাৰ ওপৰত আমি গৱেষণা কৰি পালো যে বেম্বো বাস্কেট তাত যদি আমি নাৰিকলৰ বাকলি আৰু কয়লা আৰু লগতে ইটাৰ টুকুৰা যদি আমি ৰাখো কিন্তু তাৰ পৰা আমি বেছি ভাল ফল পাইছো কিন্তু এতিয়া আৰু এটা আমাৰ যিগৰাকীয়ে আমাৰ এই প্ৰশ্নটো আমাৰ ওচৰত আনিছে তেখেতক মই আৰু এটা কথা ক'ব খুজিছো যে মানে অনামিকা দুৱৰা মই ক'ব খুজিছো যে সাধাৰণতে অৰ্কিড সমূহ যেতিয়া মানে হাবি জংঘলত হয় তেতিয়া কি হয় আমাৰ ধৰক চৰাইৰ চিৰিকটিৰ তাহাঁতৰ বাৰ্ডছ এক্সক্ৰিটা সেইখিনি আহি আমাৰ অৰ্কিড বিলাকত পৰে তাৰ পৰা নিউট্ৰিয়েন্টটো ল'ব পাৰে আৰু আমাৰ তাৰে যিটো পৰিৱেশটো মানে হাই হিউমিডিটি মানে আৰ্দ্ৰতাটো বেছি হ'ব লাগে সেইখিনি আমি ধৰক বাহিৰৰ যিটো নেচাৰেল কণ্ডিশ্যনত পাওঁ এতিয়া যদি আমি এই অৰ্কিড খিনি আনি আমাৰ বেলকনিত ৰুব লাগে তেতিয়া আমি কি কৰিব লাগিব আমি প্ৰথমতে মই যিটো ক'লো যে আমাৰ ধৰক 50% শেড নিড এটা অলপ শেডি কণ্ডিশ্যন এটা লাগিব য'ত অকমান ছাঁ পৰাৰ সম্ভাৱনীয়তা তাৰ লগতে এইটো কথা মন কৰিব লাগিব যে বেলকনিত ৰখাৰ লগে লগে আমি কিন্তু পানী দিয়াৰ ব্যৱস্থাটো মৰ্নিং ইভিনিং দুইটা টাইমতে কৰিব লাগিব পানী দিব লাগিব এতিয়া নেক্সট কথা আহিল যে আমি পানী দিয়াৰ লগে লগে খাদ্য বস্তুটো আমি কেনেকৈ দিম এতিয়াতো আমি যেতিয়া আৰ্টিফিচিয়েলি অৰ্কিড কৰা হয় তেতিয়া তাক খাদ্য বস্তুৰ দৰকাৰ হয় গতিকে খাদ্য বস্তু আমি কেনেকৈ দিম খাদ্য বস্তুটো দিবৰ কাৰণে আমাৰ বজাৰত কিনিবলৈ পায় 19 অল বুলি কয় তাৰমানে 19:19:19 সেইটো হৈছে আপোনাৰ NPK নাইট্ৰজেন ফসফৰাছ পটাছ এটা ফৰ্মুলেশ্যন সেই ফৰ্মুলেশ্যনটো 1 গ্ৰাম 1 লিটাৰ পানীত মিহলাই আপোনাৰ সপ্তাহত দুবাৰকৈ দিব লাগে নহয় বা 2 গ্ৰাম আপোনাৰ 1 লিটাৰ পানীত মিহলাই সপ্তাহত এবাৰ দিব লাগিব এইটো আমি দিয়াৰ লগে লগে আমি এইটো মানে ইয়াক কয় মেক্ৰো এলিমেন্ট আমাৰ নিজৰ স্বাস্থ্যৰ কাৰণেও যেনেকৈ আমাক বেলেগ বেলেগ খাদ্য বস্তুৰ দৰকাৰ মানে আমাৰ নেচাৰেল কণ্ডিশ্যনত নাথাকিলে ঠিক তেনেকৈ গছ-গছনিকো দৰকাৰ কাৰণ এই যিবিলাক আমাৰ অৰ্কিড আমি এতিয়া যিবিলাক অৰ্কিড সংগ্ৰহ কৰো এপিফাইটিক বুলি মই আপোনালোকক আগতে ক'লো সেইবিলাক গছৰ ডাল বা গুলমগ জাতীয় গছৰ ডালত হয় এতিয়াতো আমি এটা বেম্বো বাস্কেটত ৰাখিম তাত আমি কোকোনাট হাছ মানে নাৰিকলৰ বাকলি আৰু কয়লাৰ টুকুৰা কেইটামান আৰু আমি কেইটামান ইটাৰ টুকুৰা দিম এতিয়া তেওঁলোকেনো খাদ্য বস্তুটো ক'ৰ পৰা পাব সেইটোৰ কাৰণে আমি 19 অলটো দিব লাগিব এইটো আমাৰ সৰু সৰু স্প্ৰেয়াৰবোৰ পায় আপোনালোকে এইটো বজাৰত গ'লে কিনিব পাৰিব সেই স্প্ৰেয়াৰত আপুনি এইখিনি ভৰাই তাক সপ্তাহত এবাৰ দিলেই হ'ব তাৰোপৰি এইটো আমাৰ মানে মেজৰ নিউট্ৰিয়েন্ট দিলো কিন্তু কিছুমান আমাৰ সূক্ষ্ম নিউট্ৰিয়েন্ট লাগে যিটোৰ কাৰণে ধৰক আমাৰ যিডাল আমাৰ কপৌ ফুলৰ পুষ্পমঞ্জুৰীডাল দীঘল হ'ব বেছি দিনলৈ সতেজ হৈ থাকিব বা নাম্বাৰ অফ ফ্লৰেজ পাৰ স্পাইক বেছি হ'ব সেইটো কাৰণে আমি মাইক্ৰনিউট্ৰিয়েন্ট প্ৰয়োগ কৰিব লাগিব এতিয়া মাইক্ৰনিউট্ৰিয়েন্ট আমি তাৰ ওপৰতো আমি গৱেষণা কৰিছো আমি বেলেগ বেলেগ ধৰণৰ মাইক্ৰনিউট্ৰিয়েন্ট বেলেগ বেলেগ কনচেন্ট্ৰেচন আমি প্ৰায় 40টা বেলেগ বেলেগ কনচেন্ট্ৰেচন লৈ পেলাই আমি এটা ষ্টাডি কৰিছো আৰু সেই ষ্টাডিটোৰ পৰা আমি পাইছো যে যদি আমি 750 ppm 750 ppm আমি যদি জিংক সালফেট যদি আমি মানে স্প্ৰে কৰো তেতিয়া হলে কি হ'ব আমাৰ ফুলৰ সংখ্যা পাৰ স্পাইক বাঢ়িব এজোপা গছতে আমি 4 পাহলৈকে পুষ্পমঞ্জৰী পাইছো তাৰোপৰি আমাৰ ধৰক ভেজ লাইফটো কটা ফুল হিচাপে যেতিয়া আমি চাইছো 11 দিনলৈ আছে কন্ট্ৰলত আমি 6 দিন পাইছো ঠিক তেনেকৈ আমাৰ যিটো ফুল গছত
ফুলি থকা ফুলৰ সময়ও বাঢ়ি গৈছে 10 দিন গতিকে আমি জিংক সালফেট দিব পাৰো আৰু নহলে আমি ক্যালসিয়াম যেটো আমি চুন বুলি কওঁ সেইটো আসলে আমি মাটিত দিও সেইটো আমি ক্যালসিয়াম কাৰ্বনেট সেইটো আমি স্প্ৰে হিচাপে কৰি আমি ব্যৱহাৰ কৰিব পাৰো গতিকে এইটো যদি আমাৰ ফ্ল্যাটত থকা দেখেতে যেটো কোলে তেখেতসকলে বেম্বো বাস্কেটত ৰুব পাৰিব আৰু এইখিনি আমি যিখিনি কৈছো সেইখিনি যদি স্প্ৰে কৰে তাৰ পৰা তেওঁলোকে লাভৱান হ'ব বুলি মই ভাবো তাৰোপৰি যদি এতিয়া আমাৰ অসমত বাণিজ্যিক ফুলৰ সম্ভাৱনীয়তাৰ কথা যেতিয়া আৰু কোৱা হয় এতিয়া মই ক'বলৈ খুজিছো যে আমি অকল কপৌফুল জাতীয় ফুলৰ ওপৰতে যে গৱেষণা কৰিছো সেইটো নহয় এতিয়া আমি গোটেই বিশ্বতে দেখিছো যে যেটো হাইব্ৰিড অৰ্কিড ডেন্ড্ৰোবিয়াম তাৰ উপৰি এটা আছে ভেন্ডেচিয়াছ গ্ৰুপ আমাৰ যেটো ধৰক ভেন্ডা সিৰুলিয়া বুলি কওঁ ব্লু ভেন্ডাটো আমাৰ তাৰমানে নৰ্থ ইষ্টাৰ্ণ ৰিজনৰে অৰিজিন সেইটো কিন্তু ব্ৰিটিছ সকলে লৈ গৈ তাৰ পৰা হাইব্ৰিডাইজ কৰি পেলাই হাইব্ৰিড মানে বনাইছে আৰু ইয়াৰ এই ব্লু ভেন্ডাটো কিয় মানুহে ভাল পায় তাৰো এটা প্ৰশ্ন যে কিয় ভাল পায় কাৰণ ব্লু কালাৰ ফ্লাৱাৰ নীলা ৰঙৰ ফুল পৃথিৱীত বহুত কম আৰু এই ব্লু কালাৰ ফ্লাৱাৰ ব্লু ভেন্ডাটোৰ মানে নীলা ৰঙৰ ফুলটো মানুহে ইমানেই ভাল পায় সেই কাৰণে এপা ব্লু ভেন্ডাৰ দাম আমি যদি অসমৰ ভাৰতবৰ্ষৰ বাহিৰত চাও এটো মানে এপাহৰ দামে 500 পৰা 1000 টকা পৰ্যন্ত লাভ মানে মানুহে বিক্ৰী কৰে গতিকে আমি সেই কাৰণে কি কৰিছো এতিয়া আমাৰ বিশ্বত ডেন্ড্ৰোবিয়াম বুলি যেটো হাইব্ৰিড অৰ্কিড আছে সোনিয়া বুলি কয় সোনিয়া সেই সোনিয়াৰ ওপৰতো আমি বহুখিনি কাম কৰিছো আৰু আমি দেখিবলৈ পাইছো যে সোনিয়াটো এতিয়া হাইব্ৰিডত আমি সাধাৰণতে জানো যে হাইব্ৰিডৰ সাধাৰণতে তাক আমাৰ ফুড মেটেৰিয়েলটো বেছিকৈ দৰকাৰ হয় এনে যদি আমাৰ থলুৱা জাতক যিমানখিনি লাগে হাইব্ৰিডক বেছিকৈ দৰকাৰ হয় গতিকে আমি এই হাইব্ৰিড খিনিৰ কাৰণে আমি কি কৰিব লাগিব সোনিয়াৰ কথা যেটো কৈছো তাৰ কাৰণেও যদি জিংক সালফেট 750 ppm আমি যদি এপ্লাই কৰো আমি তাতো আমি দেখিবলৈ পাইছো যে এটো ফুলৰ সজীৱতা 30 পৰা 35 দিনলৈ থাকে আৰু এনেও 30 দিন 28 দিনৰ পৰা 30 দিনলৈ থাকে তাৰোপৰি নাম্বাৰ অফ ফ্লাৱাৰ ফুলৰ সংখ্যা এটাল পুষ্পমঞ্জৰীত বাঢ়ি যায় আৰু সেই কাৰণে সেইখিনিৰে আমি দেখিবলৈ পাইছো যে এতিয়া অসমৰ জলবায়ু আৰু ইয়াৰ মানে মাটি গুটেইখিনিৰ ওপৰত আমাৰ অৰ্কিডৰ সম্ভাৱনীয়তা অসমত বহুত বেছি গতিকে আমি এতিয়া আমাৰ ঠিক জাগিৰোড পাৰ হোৱাৰ পিছতে ট্ৰপিক্যাল অৰ্কিড বুলি এখন আমাৰ নাৰ্সাৰী আছে তেওঁলোকে খুব সুন্দৰ কাম কৰি আছে তেওঁলোকে সেই নাৰ্সাৰীৰ পৰা বহুত বেলেগ ঠাইত ফুলখিনি বেছি আছে তেওঁলোকৰ বিক্ৰীও খুব ভাল হৈছে গতিকে আমি দেখিবলৈ পাইছো আৰু আপোনালোকৰ ওচৰত আমাৰ ওচৰত লগতে আছে আমাৰ গগৈদেউ হতেও বহুত বঢ়িয়া ভালকে সংৰক্ষণ কৰিছে গতিকে দেখিবলৈ পাইছো যে আমি যদি অসমত অৰ্কিডৰ সম্ভাৱনীয় বহু ভাল বাৰুকৈ আছে আৰু আমি এইখিনি আমি লৈ পেলাই আগবাঢ়ি যাব পাৰিম অশেষ ধন্যবাদ বাইদেউ খুব বিস্তৃতভাৱে আপুনি কথাখিনি ক'লে সকলোৱে উপকৃত হ'ব আপোনাৰ এই ফিডবেকৰ পৰা যিখিনি আৰু মই এতিয়া ক্ষণজিৎ গগৈৰ ওচৰলৈ আহিছো আপুনি তৰুণ আপোনাৰ ওপৰত বহুতৰ চকু থাকে যে তেখেতে কি কাম কৰিছে আৰু আমি জানো যে আজিকালি বহুতে বাণিজ্যিকভাৱেও অৰ্কিডৰ খেতি কৰে স্থানীয় যেটো আমাৰ প্ৰজাতিৰ কপৌ ফুলবোৰ মই যেটো আমাৰ হাইব্ৰিডটো মই বাইদেৱে কৈছে বিশেষভাৱে মই স্থানীয় প্ৰজাতিৰ যেটো কপৌ ফুলৰ ক্ষেত্ৰলৈ আহিছো তাৰ বাণিজ্যিক সম্ভাৱনীয়তাৰ দিশটো আপুনি কিদৰে চাব আৰু এই স্থানীয় কপৌ ফুলৰ যিবিলাক প্ৰজাতিত এইবিলাক বিক্ৰীৰ ক্ষেত্ৰত কিছু কিবা চৰকাৰী বাধা নিষেধ থাকে নেকি সেইটো কথা আপুনি ক্লিয়াৰ কৰি দিলে ভাল পাম আৰু অবাধ বনধ্বংসই হাবি বননিৰ কপৌ ফুলবোৰলৈ কিবা ভাবুকি আনিছে নেকি যদি আনিছে তেতিয়াহলে আমাৰ করণীয় কি এই গুটিকিটা দিশ সামৰি আপুনি কলে আমি ভাল পাম হয় আপুনি নিশ্চয় আপুনি যেটো প্ৰশ্ন কৰিছে এটা এটা খুব ধুনীয়া প্ৰশ্ন আৰু আজিকালি সকলোৱে দেখি আছে যে ফেসবুকত বা অন্য এনেকুৱা ধৰণৰ গ্ৰুপ বিলাকত খুব অৰ্কিডৰ ট্ৰেড হৈ আছে আৰু এই ক্ষেত্ৰত একচুয়ালি আমাৰ মানুহখিনি
মানুহখিনিয়ে কিছুমান কথা বা কিছুমান নীতি নিয়ম নজনাৰ কাৰণে এই কাৰ্যটো বেছিকৈ হৈছে বুলি মই ভাবো। আৰু বিশেষকৈ যিটো সংৰক্ষণ কনজাৰ্ভেশ্যনৰ নামত ইমান ইমান অৰ্কিড যে মানে ৱাইল্ড হেবিটেটৰ পৰা কালেকশ্যন কৰা হৈছে, এইটোও এটা মানে আমাৰ পৰিৱেশৰ ওপৰত এটা বা অৰ্কিডৰ সংৰক্ষণৰ ক্ষেত্ৰত এটা বিৰূপ প্ৰভাৱ পেলাইছে। এতিয়া মই এই ক্ষেত্ৰত ক'বলৈ যাওঁ যে বাণিজ্যিক সম্ভাৱনীয়তা নিশ্চয় আছে, নিশ্চয় আছে। আমি অৰ্কিডবিলাকক আমি অৰ্থনৈতিক উদ্ভিদ হিচাপে আমি নিশ্চয় ব্যৱহাৰ কৰিব পাৰো। আৰু চাওক, আমাৰ ইয়াত এনেকুৱা কিছুমান স্পেচিছ আছে যিবিলাকৰ গোটেই পৃথিৱীত এজোপা এজোপা অৰ্কিডৰ দাম $10 পৰা $1,000 হয়। আমাৰ নৰ্থ ইষ্টৰ কিছুমান স্পেচিছৰ দাম, এজোপা গছৰ দাম $10 to $1,000 হয়। আৰু কিছুমান অৰ্কিড এনেকুৱা আছে তাৰ ফুলৰ ভেজ লাইফটো হৈছে 3 months to 6 monthলৈকে থাকে। যেনেকৈ পেথিঅ'পেডিলাম বিলাকৰ ভেজ লাইফ বহুত বেছি হয়, যাৰ কাৰণে এইবিলাকৰ বাণিজ্যিক সম্ভাৱনীয়তা নিশ্চয় আছে। কিন্তু দেখা গৈছে যে আমাৰ যিখন ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট, একৰ্ডিং টু ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট, আমি অৰ্কিড কিন্তু আমি ট্ৰেড কৰিব নোৱাৰো। মানে ৱাইল্ড হেবিটেটৰ পৰা পোনে পোনে আমি সেইবিলাক কালেকশ্যন কৰি কোনো কাৰণত ট্ৰেড কৰিব নোৱাৰো। আৰু গোটেই পৃথিৱীত ৱাইল্ড স্পেচিছ যিমানবিলাক অৰ্কিড আছে, টোটেল 20,000 to 35,000 স্পেচিছ, গোটেই স্পেচিছখিনিক এটা ফেমিলিৰ ভিতৰত ধৰা হয়, তাক কোৱা হয় অৰ্কিডেচি ফেমিলি। আৰু গোটেই ফেমিলিটোকে ইণ্টাৰনেশ্যনেলি থ্ৰেটেণ্ড ফেমিলি হিচাপে ঘোষণা কৰা হৈছে। আৰু আমাৰ ভাৰতত এই অৰ্কিডখিনিক দুটা ভাগত ভাগ কৰা হৈছে, Schedule 1 স্পেচিছ আৰু Schedule 2। এইটো হৈছে একৰ্ডিং টু ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট। আমি Schedule 1 স্পেচিছখিনিতো হাতেৰে চুব নোৱাৰোৱে, আৰু Schedule 2 স্পেচিছখিনিও আমি পোনে পোনে কোনো কাৰণতে আমি তাক মানে বিক্ৰী বা অন্য ব্যৱসায়িক কাৰণত আমি ব্যৱহাৰ কৰিব নোৱাৰো। ইয়াৰ কাৰণে কি হয়, মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট এণ্ড ফৰেষ্টৰ পৰা এটা পাৰ্মিশ্যনৰ প্ৰয়োজন হয়, এখন লাইচেন্সৰ প্ৰয়োজন হয়, ট্ৰেড লাইচেন্সৰ প্ৰয়োজন হয়। ঠিক তেনেকৈ আমাৰ বিশেষকৈ আমাৰ ভাৰতত দেখা যায় কালিম্পং আৰু ছিকিমত কিছু সংখ্যক লোকে ট্ৰেড কৰি আছে, ইণ্টাৰনেশ্যনেল ট্ৰেড কৰে তেওঁলোকে নেচাৰেল স্পেচিছৰ। তেওঁলোকৰ ট্ৰেড লাইচেন্স আছে, কেইজনমান মানুহৰ ট্ৰেড লাইচেন্স আছে। আৰু ঠিক তেনেকৈ আমাৰ মেঘালয়তো 2-এগৰাকীৰ ট্ৰেড লাইচেন্স আছে। কিন্তু ৰিচেণ্ট মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট এণ্ড ফৰেষ্টে কোনো ধৰণৰ ট্ৰেড লাইচেন্স ইছ্যু এতিয়ালৈকে কৰা নাই। আৰু এই ক্ষেত্ৰত ময়ো কিছু যোগাযোগ কৰিছিলো যে কেনেকৈ ট্ৰেড কৰিব পাৰি বা কৰিব পাৰি, কিন্তু ট্ৰেড লাইচেন্স বৰ্তমান মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট এণ্ড ফৰেষ্টৰ পৰা আমি তেনেকুৱা ধৰণৰ ট্ৰেড লাইচেন্স দিয়াৰ কোনো কথা আমি গম পোৱা নাই। এইবিলাক আগতে যি ট্ৰেড লাইচেন্স ইছ্যু কৰিছিলে সেইখিনিয়ে ট্ৰেড কৰি আছে। কিন্তু দেখা যায় যে আচলতে ট্ৰেড লাইচেন্সৰ মতেও আমি ৱাইল্ড স্পেচিছ পোনে পোনে ট্ৰেড কৰিব নোৱাৰো। আমি কি কৰিব লাগিব, সেই ৱাইল্ড স্পেচিছখিনি কাল্টিভেশ্যন কৰাৰ প্ৰয়োজন আছে। কিন্তু কোনো আচলতে কাল্টিভেশ্যন নকৰে। বৰ্তমান দেখা যায় যে ট্ৰেড লাইচেন্স থকা মানুহখিনিও কাল্টিভেশ্যন নকৰে, পোনে পোনে ৱাইল্ডৰ পৰা প্লেণ্টবিলাক কালেক্ট কৰিয়ে ট্ৰেড কৰে। তো তেনে ক্ষেত্ৰত আমাৰ বিশেষকৈ যিহেতু আমি মানে বিজ্ঞানৰ বৰ্তমান যিহেতু বিজ্ঞানৰ মানে নতুন বৈজ্ঞানিক টেকনলজি ব্যৱহাৰ কৰি নতুন টেকনলজি আমি যথেষ্ট সুবিধা পাইছো। আৰু আমাৰ এই যিবিলাক বাণিজ্যিক সম্ভাৱনীয়তা থকা যিবিলাক উদ্ভিদ আছে, যিবিলাক অৰ্কিড আছে, অৰ্কিডবিলাকৰ কিছু কালচাৰৰ জৰিয়তে তাক যদি আমি মাছ মাল্টিপ্লিকেশ্যন কৰো, নিশ্চয় তাৰ বাণিজ্যৰ ক্ষেত্ৰত আমি অৰিহণা যোগাব পাৰো, বা আমাৰ নতুন যুৱচামক এই অৰ্কিড ট্ৰেডৰ ক্ষেত্ৰত আমি যোগাযোগ কৰিব পাৰো। আৰু আমি যদি ইণ্টাৰনেশ্যনেলি চাওঁ, কিছু ক্ষেত্ৰত দেখা যায় যদি আমি পৃথিৱীৰ ভিতৰত যিবিলাকে আটাইতকৈ বেছি অৰ্কিডৰ ট্ৰেড কৰে, বিশেষকৈ আমি থাইলেণ্ডৰ কথা উল্লেখ কৰিব পাৰো। থাইলেণ্ডৰ 60% ৰেভিনিউ আহে অৰ্কিড ট্ৰেডৰ পৰা। তেওঁলোকে অৰ্কিড দেখুৱাইও ট্ৰেড কৰে, আৰু পোনে পোনে অৰ্কিডো তেওঁলোকে চেল কৰে। আৰু অৰ্কিড টুৰিজিমৰো এটা বাণিজ্যিক সম্ভাৱনীয়তা আছে। আৰু ঠিক তেনেকে ছিংগাপুৰেও যথেষ্ট অৰ্কিড ট্ৰেড কৰে, আৰু ইণ্টাৰনেশ্যনেলি তেওঁলোকে যথেষ্ট অৰ্কিড ট্ৰেড কৰে। আমি উল্লেখযোগ্য এই থাইলেণ্ড আৰু ছিংগাপুৰে আটাইতকৈ বেছি অৰ্কিডৰ ক্ষেত্ৰত তেওঁলোকৰ নিজৰ হাইব্ৰিড আছে, তেওঁলোকে হাইব্ৰিডবিলাক ট্ৰেড কৰে। নেচাৰেল স্পেচিছো কিছু সংখ্যক ট্ৰেড কৰে, তেওঁলোকে ট্ৰেড কৰিব পাৰে, তেওঁলোকৰ সেইটো পাৰ্মিশ্যন আছে। কিন্তু আমাৰ ভাৰতত এতিয়ালৈকে নেচাৰেল স্পেচিছবিলাক আমি পোনে পোনে উইদাউট এনি পাৰ্মিশ্যন বা এনেকুৱা কোনো ট্ৰেড লাইচেন্স নোপোৱাকৈ ট্ৰেড কৰাৰ কোনো সুবিধা আমাৰ ভাৰতত নাই। হয়।
হয় আৰু এটা পাৰ্ট আছিলে প্ৰশ্নটোৰ যে আমাৰ যেটো মানে প্ৰকৃতি ধ্বংস সি হয় আমাৰ নেচাৰেল হেবিটত প্ৰভাৱ আছে নেকি হয় অৰ্কিড হয় 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 নিশ্চয় নিশ্চয় চক অৰ্কিড বিলাক ইতিমধ্যে বাইদেৱে এপিফাইটিক অৰ্কিডৰ কথা কৈয়ে গৈছে যে এপিফাইটিক অৰ্কিড বিলাকে ক'ত বাস কৰে তেওঁলোক এপিফাইটিক বিলাক সাধাৰণতে দেখা যায় যে গছৰ ওপৰত আশ্ৰয় লৈ জীয়াই থাকে এপিফাইট মানে গছৰ ওপৰত আশ্ৰয় লোৱা যিবিলাক গছ আৰু অৰ্কিড বিলাকে সাধাৰণতে এপিফাইট বিলাকে গছৰ ওপৰত আশ্ৰয় লয় যদি আমি যদি বন মানে বনাঞ্চল যদি আমি ধ্বংস কৰো পোন প্ৰথমে এপিফাইট অৰ্কিড খিনি শেষ হৈ যায় কাৰণ আমাৰ অসমত বা উত্তৰ পূৰ্বাঞ্চলত এতিয়ালৈকে অৰ্কিডৰ ওপৰত যিমান গুৰুত্ব বাঢ়িব লাগিছিলে সিমান গুৰুত্ব কিন্তু বহা নাই মাত্ৰ কিছু সংখ্যক লোকৰ মাজতে এই বস্তুটো আবদ্ধ হৈ আছে আৰু তেওঁলোকে কি কৰে সেই বনাঞ্চল বিলাকৰ পৰা অৰ্কিড সংগ্ৰহ কৰি আছে হয়তো কোনোবাই বিক্ৰী কৰিছে হয়তো নিজৰ ঘৰত কোনোবাই লগাইছে কিন্তু যিমান মানে সজাগ হ'ব লাগিছিলে মানে অৰ্কিডৰ বিষয়ে যিমান মানুহখিনি জ্ঞাত হ'ব লাগিছিলে সিমান জ্ঞাত নহয় আৰু সেইকাৰণে বনাঞ্চল ধ্বংস হোৱাৰ লগে লগে এপিফাইটিক অৰ্কিডখিনিটো নষ্ট হৈছে আৰু সেই তাৰ পৰিৱেশটো নষ্ট হোৱাৰ লগে লগে টেৰেষ্ট্ৰিয়েল অৰ্কিডখিনিও মানে ভূবাসী যিবিলাক অৰ্কিড সেই অৰ্কিডখিনিও লাহে লাহে নাইকিয়া হৈ গৈছে আৰু চেপ্ৰফাইটিক অৰ্কিড বিলাকটো খুব চেঞ্চিটিভ হোৱাৰ হেতুকে যদি পৰিৱেশৰ অলপ পৰিৱৰ্তন হয় সি লগে লগে তাৰ পৰা ডিসএপিয়াৰ হয় মানে সেই অঞ্চলটোৰ পৰা নাইকিয়া হৈ যায় আৰু তেনেকে বহুত স্পেচিছ আমাৰ ইয়াৰ পৰা অসমৰ পৰা ইতিমধ্যে যথেষ্ট স্পেচিছ নাইকিয়া হৈছে তাৰ ভিতৰত উল্লেখনীয় এটা স্পেচিছ আছে ডেনড্ৰবিয়াম আছামিকাম যিটো ডক্টৰ সুধাংশু চৌধুৰী ছাৰে ডেছক্ৰাইব কৰিছিলে কিউ বুলেটিনত পাব্লিছ হৈছিল এই স্পেচিছটো প্ৰথম সুধাংশু চৌধুৰী ছাৰে যি স্পেচিছটো তেওঁ পালে তাৰপিছত কিন্তু এতিয়ালৈকে এই স্পেচিছটো কোনেও পোৱা নাই তেনেকুৱা কেইবাটাও স্পেচিছ আছে যিকেইটা স্পেচিছ আমাৰ অসমৰ পৰা ডেছক্ৰাইব হৈছে কিন্তু বৰ্তমান অসমত পোৱা নাযায় আৰু ঠিক তেনেকে নৰ্থ ইষ্টৰ কেইটামান লেডি স্লিপাৰ আছে যেনেকে পেফিপেডলাম চাৰ্লথৰথি এইটো আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰা প্ৰথম ডেছক্ৰাইব কৰা হৈছিল কিন্তু বৰ্তমান ভাৰতৰ পৰা এক্সটিংক্ট হৈ গৈছে আৰু ঠিক তেনেকে পেফিপেডলাম ৱাৰ্ডাই আমাৰ অৰুণাচলৰ পৰা ডেছক্ৰাইব কৰা হৈছিলে কিন্তু আমাৰ ভাৰতৰ পৰা বৰ্তমান এক্সটিংক্ট হৈ গৈছে এনেকুৱা বহুত স্পেচিছ আছে যিবিলাক স্পেচিছ হয়তো কিছুমান স্পেচিছ আমি নেদেখাকৈ আমাৰ ইয়াৰ পৰা নাইকিয়া হৈ গৈছে আৰু ইয়াৰ মূল কাৰণ হৈছে অৰ্কিড বিলাকৰ মানে ইহঁতি বহুত চেঞ্চিটিভ হোৱাৰ কাৰণে পৰিৱেশৰ অলপ পৰিৱৰ্তন হলেই হয়তো ডিসএপিয়াৰ হ'ব হয়তো ফ্লাৱাৰিং পিৰিয়ড তাহাঁতৰ চেঞ্জ হ'ব হয়তো এবনৰ্মেল ফ্লাৱাৰ তাহাঁতৰ দেখা পোৱা যাব হয়তো তাহাঁতৰ গ্ৰোথ চেঞ্জ হয় এনেকুৱা কিছুমান তাহাঁতৰ মৰ্ফলজিকেল চেঞ্জ দেখা পোৱা যায় বা সৰ্বশেষত তাহাঁতি লাহে লাহে প্ৰকৃতিৰ পৰা নাইকিয়া হৈ যায় হয় আপোনালোকে যিসকলে অৰ্কিড সংৰক্ষণ কৰে আপোনালোকে কিবা সংগঠনৰ বেনাৰত সংগঠিত হৈছে নেকি বা আপোনালোকে আপোনাৰ নিজৰ ঘৰতো আপুনি কি অৰ্কিডখিনি সংৰক্ষণ কৰিছে কেনেকুৱা কিমান পৰিমাণৰ মাটি কিমান ভেৰাইটি বা আপুনি গ্ৰীণ হাউচত কৰিছে নেকি নে আপুনি ওপেন পৰিৱেশতো কৰিছে হয় হয় মই আপোনাক প্ৰথমতে কৈছিলো যে মই প্ৰথম সংৰক্ষণ বুলি তেনেকে কোনো ভবা নাছিলো মই প্ৰথম যিবিলাক অৰ্কিড আনিছিলো আমাৰ ইয়াত ওচৰে পাজৰে যথেষ্ট বন হাবি বননি আছিল আৰু বৰ্তমান অৱস্থাত সেই হাবি বননি বিলাক নাইকিয়া হৈ গ'ল কাৰণ চাহ বাগিচাই এটা বেলেগ বিৰূপ প্ৰভাৱ পেলালে আমাৰ ইয়াত চাহ বাগিচা হোৱাৰ কাৰণে বা এনেকুৱা মনোটাইপিক ক্ৰপ যিবিলাক চাহ বাগিচা তাৰপিছত আপোনাৰ ৰাবাৰ প্লেণ্টেশ্যন এনেকুৱা বিলাকে কিন্তু আমাৰ অৰ্কিড বা অকল অৰ্কিড নহয় বনজ সম্পদৰ ওপৰত এটা বেলেগ প্ৰভাৱ পেলাইছে কাৰণ চাহ বাগিচা বিলাক হোৱাৰ লগে লগে ডাঙৰ ডাঙৰ বাহনি খেৰণি কাঠনি এইবিলাক কাটি কাটি তাত চাহ বাগিচা এষ্টাব্লিছ কৰা হৈছে ঠিক তেনেকে ৰাবাৰ প্লেণ্টেশ্যন আপোনালোকে কাৰ্বি আংলঙত গ'লে দেখিব এটা বিশাল পাহাৰ আপোনাৰ মুকলি কৰি পিনে কি কৰিছে তাত আপোনাৰ ৰাবাৰ প্লেণ্টেশ্যন কৰিছে ঠিক তেনেকে এতিয়া ৰিচেণ্টলি অৰুণাচলৰ জিৰোত এটা প্ৰব্লেম হৈছে তাত কি কৰিছে তাৰ লোকেল মানুহখিনিয়ে কিউই প্লেণ্টেশ্যন কৰিবৰ কাৰণে ডাঙৰ ডাঙৰ পাহাৰ মুকলি কৰিছে আৰু তাত কি কৰিছে তেওঁলোকে কিউই প্লেণ্টেশ্যন কৰিছে আৰু সেই পাহাৰবিলাক মুকলি কৰাৰ লগে তাত থকা অৰ্কিডবিলাক নষ্ট হৈ গৈছে জিৰোত এটা প্ৰজেক্ট কৰিছিলো ৰিচেণ্টলি তাত আমি তালে ভেলী ৱাইল্ড লাইফ চেঞ্চুৰীত এটা 2 কিলোমিটাৰ দীঘল অৰ্কিড ট্ৰেইল আমি স্থাপন কৰিছিলো এইটো একমাত্ৰ কিউই প্লেণ্টেশ্যনৰ কাৰণে কৰিব লগা হ'ল কাৰণ জিৰোৰ যিখিনি তাৰ মেজৰ পাৰ্ট যিখিনি ফৰেষ্ট আছে ফৰেষ্টেড লেণ্ড আছে সেই ফৰেষ্ট লেণ্ডখিনি হৈছে কমিউনিটি ফৰেষ্ট তাত মানে মালিক আছে সেই মালিক থকা ফৰেষ্ট বিলাকৰ পৰা আমি অৰ্কিড বিলাক সংগ্ৰহ কৰি আমি প্ৰটেক্টেড এৰিয়া তালে ভেলী ৱাইল্ড লাইফ চেঞ্চুৰী তাত কেৱল এখনেই ৱাইল্ড লাইফ প্ৰটেক্টেড এৰিয়া আছে তালে ভেলী ৱাইল্ড লাইফ চেঞ্চুৰী তাত আমি এটা অৰ্কিড ট্ৰেইল বনাইছিলো আৰু প্ৰায় 143 স্পেচিছ অৰ্কিড আমি তাত ৰিপ্লেণ্টেশ্যন কৰিছিলো ৰিইন্ট্ৰডিউচ কৰিছিলো তালে ভেলী ৱাইল্ড লাইফ চেঞ্চুৰী আৰু
তাৰ পৰা আমি 6টা নিউ ৰেকৰ্ড ফৰ ইণ্ডিয়া কৰিছিলো এটা নিউ স্পেচিছ ৰিসেন্টলি তাৰ পৰা এড কৰা হৈছে হেতু হৈছে ফেলানপচিছ অৰুণাচলেন্সিছ হেতু ৰিসেন্টলি পাবলিশ হৈছে লিংকেষ্টেৰিয়ানা বুলি এখন অষ্ট্ৰেলিয়াৰ জাৰ্নেলত পাবলিশ হৈছে ফেলানপচিছ অৰুণাচলেন্সিছ আৰু তাৰ আমি খুব কম পপুলেশ্যন পাইছিলো মাত্ৰ 5 জোপা নে 6 জোপা হে তাৰ গছ পাইছিলো আৰু হেখিনি যেহেতু হে ফৰেষ্টখন তেওঁলোকে কাটিবলৈ লৈছিল হেকাৰণে গোটেই প্লেনখিনি আনি পিনে আমি ডালে ভেলি ৱাইল্ড লাইফ সেঞ্চুৰী মানে হে প্ৰটেক্টেড এৰিয়াৰ ভিতৰত আমি ৰিইন্ট্ৰোডিউস কৰিছিলো এতিয়া আপুনি মোক আকৌ প্ৰশ্নটো এবাৰ কৈ দিব নেকি আপোনালোকৰ মানে আপোনালোকে অৰ্কিড সোসাইটি বা তেনেকুৱা ধৰণৰ বিভিন্ন নিশ্চয় সংগঠিত হৈ মানে হয় একচুয়ালি সক মই প্ৰথমতে মই এটা কথা মই চিন্তা কৰিছিল যে অসমত এখন অৰ্কিড সোসাইটি হ'ব লাগে কিন্তু মই যেতিয়া মোৰ লগৰ যিখিনি মানুহে অৰ্কিডৰ কাম কৰি আছে গোটেই ভাৰতত তেওঁলোকৰ লগত ডিসকাস কৰি মই বিশেষ এটা কামত মই ওয়েস্ট বেংগললৈ গৈছিলো ওয়েস্ট বেংগললৈ যাওঁতে তেতিয়া মই ডাইৰেক্টৰ অফ সিনাকোনাৰ ডাইৰেক্টৰ ডক্টৰ সেমুৱেল ৰায় তেখেতৰ লগত মই এই কথাটো আলোচনা কৰিছিলো তেতিয়া তেওঁ ক'লে যে যেহেতু ওয়েস্ট বেংগল অসম বা নৰ্থ ইষ্টৰ ভিতৰত নপৰে হেতু কাৰণে তেওঁ ক'লে যে নহয় আমি এখন সোসাইটি ফৰ্ম কৰো অৰ্কিড সোসাইটি অফ ইষ্টাৰ্ণ হিমালয়া 2012 ত মই আমি এখন সোসাইটি ফৰ্ম কৰিছিলো এখন হৈছে অৰ্কিড সোসাইটি অফ ইষ্টাৰ্ণ হিমালয়া আৰু আমি আমাৰ তাত নেপাল ভূটান এনেকে জাৰ্মানী এনেকে কেবা ঠাইৰো মেম্বাৰ আছে আৰু হে সোসাইটিখন ফৰ্ম কৰি আমি মই বৰ্তমান অৰ্কিড সোসাইটি অফ ইষ্টাৰ্ণ হিমালয়াৰ আন্ডাৰতে মই কাম কৰি আছো আৰু মোৰ যেটো কনজাৰভেচন সেন্টাৰ হৈছে হেতু হৈছে অৰ্কিড সোসাইটি অফ ইষ্টাৰ্ণ হিমালয়া জাম প্লাজম কনজাৰভেচন সেন্টাৰ হিচাপে মই হেতু মানে বৰ্তমান সোসাইটিৰ আন্ডাৰত এখিনি কাম কৰিবলৈ লৈছো আৰু তাৰপৰও অসমতো আছে অসম অৰ্কিড সোসাইটিও কনজাৰভেচনৰ ক্ষেত্ৰত তেওঁলোকে কাম কৰি আছে আৰু পিছত অসমলৈ আহি এই এটা ফেসবুক গ্ৰুপে তেওঁলোকে খুব অৰ্কিডৰ কথা আলোচনা কৰি আছিলে তেতিয়া মই ক'লো যে তোমালোকে মানে আপোনালোকে এনে ধৰণে এখন সোসাইটি ফৰ্ম কৰক যেহেতু কনজাৰভেচনৰ ক্ষেত্ৰত বেছি গুৰুত্ব দিয়ক হেতুৰ সময়ত তেওঁলোকে মানে যেহেতু সংগঠিতৰ ওপৰত নাছিল তেওঁলোকে বিভিন্ন ঠাইৰ পৰা বিভিন্ন সেলাৰৰ পৰা অৰ্কিড বিলাক কিনি আনি ঘৰত তেওঁলোকে লগাইছিলে হেবিলাকৰ লগত মানে ফেসবুক যেহেতু ফেসবুক গ্ৰুপ আছিলে আৰু সব অৰ্কিড সোসাইটি অফ আসাম ফৰ্ম হয় আৰু অৰ্কিড সোসাইটি অফ আসামৰ হেড অফিচ আছে ধেমাজি চিলাপথাৰ সায়েন্স কলেজ আৰু তাতে এটা অফিসও আছে আৰু তেওঁলোকে কাম কৰি আছে আৰু মইও কাম কৰি আছো যেহেতু মোৰ মূল কাম হৈছে মই একাডেমিক্যালি মই কাম কৰো বিশেষকৈ মোৰ মূল লক্ষ্য হৈছে নতুন মানে অসমৰ যিখিনি অৰ্কিড অসমত থকা মোৰ যিটো সপোন মই যিটো ভাবো অসমৰ যিখিনি অৰ্কিড সেইখিনি পৃথিৱীৰ যিখিনি অৰ্কিডোলজিষ্ট আছে বা যিখিনি বিশেষকৈ যিখিনি অৰ্কিড ষ্টাডি কৰি আছে তেওঁলোকৰ আগত দাঙি ধৰা আৰু সেই মই তেনেকৈ আগবাঢ়ি গৈ আছো এতিয়াও বৰ্তমান মই কেইটামান নতুন স্পেচিছৰ ওপৰতে কাম কৰি আছো অসমৰ আৰু ৰিসেন্টলি মই ফৰেষ্ট ডিপাৰ্টমেন্টৰ লগতো কাম কৰো বা এতিয়া বৰ্তমান অৰুণাচলৰ ফৰেষ্ট ডিপাৰ্টমেন্টৰ লগত কাম কৰি আছো টিপি অৰ্কিড ৰিচাৰ্চ চেণ্টাৰৰ লগতো কাম কৰি আছো তেওঁলোকৰ যিখন চেঁচা অৰ্কিড চেঞ্চুৰী আছে সেই অৰ্কিড চেঞ্চুৰী এখন তাত মানে তেওঁলোকে এটা অৰ্কিড ট্ৰেইল বনাব বিচাৰিছে যেহেতু চেঁচা অৰ্কিড চেঞ্চুৰীখন প্ৰটেক্টেড এৰিয়া হয় তাত যেহেতু সেইখন প্ৰটেক্টেড এৰিয়া হোৱাৰ কাৰণে তাৰ ভিতৰলৈ মানুহ যাব নোৱাৰে বা অৰ্কিড চাব নোৱাৰে স্পেচিয়েল পাৰমিশন নহলে কিন্তু জেনেৰেল যিখিনি কমন টুৰিষ্ট হয় তেওঁলোকে যাতে সহজে চাব পাৰে তাৰ কাৰণে এটা অৰ্কিড ট্ৰেইল বনোৱা হৈছে তাত এইখিনি কাম কৰা হৈছে আৰু ৰিসেন্টলি এখন তাৰ পৰা নিশ্চয় এখন গাইডবুকো পাবলিছ হ'ব এইখিনি কাম কৰি আছো আৰু এইখিনি এনেকুৱা ধৰণৰ সংগঠিত ৰূপতে কৰি থকা হৈছে অশেষ ধন্যবাদ আমি আজি আমাৰ আলোচনাত আমি 1 ঘণ্টা সময় ধৰি আমি বিভিন্ন বিষয় সাঙুৰি আমাৰ আলোচনা আগবাঢ়িলে আমি ডক্টৰ মধুমিতা চৌধুৰী তালুকদাৰ বাইদেউ তেখেতক পাই আমি খুব গৌৰৱ অনুভৱ কৰিলো আৰু আমাৰ আমি জানিব পাৰিলো যে আমাৰ এগ্ৰিকালচাৰ যি ইউনিভাৰ্চিটি কৃষি বিশ্ববিদ্যালয় কেনেকুৱা ধৰণৰ কাম কাজ কৰিছে ছাৰ আছিল আমাৰ মাজত তেখেতে আকৌ সংযোগ বিচ্ছিন্ন হৈ গ'ল কিন্তু সৌভাগ্যক্ৰমে তেখেতে নিজৰ কথাখিনি ক'ব পাৰিলে ক্ষণজেট গগৈ আপোনালোক দুগৰাকী অৰ্কিডৰ সংৰক্ষক আৰু গৱেষকো আপুনি এগৰাকী
এই ধৰণৰ কাম কাজবিলাক যেতিয়ালৈকে গ্ৰাউণ্ডত মানে ফিল্ডত যেতিয়ালৈকে হৈ থাকে, যেতিয়ালৈকে এনেকুৱা ধৰণৰ ইতিবাচক কথা বতৰা আমাৰ মাজত কাম কাজ চলি থাকে, তেতিয়ালৈকে আমি অন্ততঃ ক'ব পাৰিম যে আমাৰ যিখিনি আমাৰ স্থানীয় কপৌ ফুল জাতীয় যিখিনি উদ্ভিদ আছে প্ৰজাতিৰ অন্তৰ্গত, সেইখিনি আমি হয়তো সক্ষম সংৰক্ষণ কৰিবলৈ বা তাৰ বাণিজ্যিক যি সম্ভাৱনীয়তা আছে সেইবিলাক সেই সম্পৰ্কে আমি কথা বতৰা পাতিবলৈ অনাগত সময়ত আমি নতুন 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 ক্ষেত্ৰবোৰলৈ যাবলৈ আমি আপোনালোকৰ হাত ধৰি আগুৱাই যাবলৈ আমি সক্ষম হ'ম। আমাৰ বহুতো শ্ৰোতা দৰ্শকে আজি অতি তেওঁলোকে আমাৰ লগত পাৰ্টিচিপেট কৰিছে, সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিলে। তেখেতসকলৰ প্ৰশ্ন আছিল, ফিডবেকো আছিল, ঔষধি গুণৰ ওপৰতো কিছু প্ৰশ্ন আছিল। আমি হয়তো অনাগত সময়ত আমি সেই দিশবিলাকৰ ওপৰতো আৰু বিস্তৃতভাৱে গৱেষণা কৰিব পাৰিম যে অৰ্কিডৰ বিভিন্ন গুণাগুণ সম্পৰ্কে, বাণিজ্যিক সম্ভাৱনীয়তাৰ উপৰিও বা সংৰক্ষণৰ উপৰিও। গতিকে হয়তো আমি ভৱিষ্যতে আকৌ এনেকুৱা এখন মঞ্চত লগ পাম, এনেদৰে কথা বতৰা পাতিম। আপোনালোক আমাৰ মাজলৈ আহিলে আমি আপোনালোকৰ ওচৰত কৃতজ্ঞ হৈ ৰলো, আমাৰ শ্ৰদ্ধাৰ শ্ৰোতা দৰ্শকসকলৰ ওচৰতো আমি কৃতজ্ঞ হৈ ৰলো। আৰু ইমানতে আমি এই আলোচনা সামৰিছো। আমাৰ এই আলোচনা পৰৱৰ্তী সময়ত ইউটিউব যোগেও আমি উপলব্ধ হ'ব আৰু আমাৰ design.com আলোচনাত আমাৰ ইয়াৰ লিংক থাকিব। অশেষ ধন্যবাদ। থেংক ইউ so much. নমস্কাৰ। নমস্কাৰ।